আমাৰ এষাৰ বাক্য আছে প্ৰায় শুনি থকা হয় যে পথাৰ আমাৰ বজাৰ আমাৰ এই বাক্যশাৰী আজিৰ সময়ত সম্পূৰ্ণৰূপে সফল হৈছে বুলি আপুনি ভাবে যেটো সময়ত মানে কৰোনাই এসা মানুহক জুৰুলা অৱস্থা কৰিছিলে কিন্তু আপোনাৰ ভাল কৰিলে মই যেটা ইনকাম কৰা নাছিলো মই যেটা ঘৰত যাও বহুত মানুহে জানে মোৰ দেউতা লাখপতি কোটিপতি মই দেউতাৰ পৰা পইচা আনি চলি থাকো বুলিও বহুতে ভাবে মানে মোৰ নিজৰ পইচাৰে মই ডাউন পেমেন্ট দি মই হাজবেণ্ডক সেই ওয়েগনাৰ ZXi গাড়ীখন মই নিজে তেওঁ গিফট কৰিছো ইনষ্টলমেন্ট মই মোৰ নিজৰ পইচাৰে মাৰিছো তেওঁ এটকা মই মাৰিব দিয়া নাই নমস্কাৰ মই সুমিয়া আপোনালোক সকলোকে আমাৰ অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছো আজি আমাৰ মাজত আছে এনে এগৰাকী অতিথি যি নিজৰ কষ্টৰ বলত নিজৰ হাত দুখনৰ জৰিয়তে আজি আকাশ চুবলৈ সক্ষম হৈছে বুলি ক'লেও বেছি নহব হয় নিজৰ ঘৰৰ পাকঘৰৰ পৰা আৰম্ভ কৰা এটা সৰু কামৰ জৰিয়তে আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ হৈছে চন্দনা শইকীয়া কলিতা বাইদেউ এয়া আমাৰ মাজত আছে বাইদেউ নমস্কাৰ মই চন্দনা শইকীয়া কলিতা মোৰ ঘৰ শিৱসাগৰত পোন প্ৰথমতে মই সৃষ্টিলৈ মোক আমন্ত্ৰণ জনোৱাৰ কাৰণে সুমি তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো বাইদেউ আসলে বহুত এগৰাকী কৰ্মী মহিলা বাইদেউ আপোনাক মই প্ৰথম এটাই সুধিম যে মই জানো যে আপুনি কোন হয় বা আপোনাৰ পৰিয়ালে জানে বা আপোনাক যিসকলে চিনি পায় জানে কিন্তু আপুনি নিজক কি বুলি ভাবে যে চন্দনা কলিতা কোন হয় বুলি ক'লে আপুনি কি বুলি কৈ ভাল পাব পোন প্ৰথমতে তো মই নিজকে এগৰাকী গৃহিণী বুলিয়ে ক'ব লাগিব যেহেতু মই এগৰাকী গৃহিণী হয় তাৰ পিছত যদি মই এতিয়া বৰ্তমান সময়ত মই নিজক চিনাকি দিবলৈ বিচাৰো তেতিয়া মই এগৰাকী উদ্যমী বুলি কৈ পেলাই নিজকে ভাল পাম হয় হয় কি কাম ঠিকে চলি আছে হয় কৰি আছো কি ভাবি প্লাই ব্যৱসায় আৰম্ভ কৰিলে আসলতে মই একো ভবাই নাছিলো এটো মানে এটা নভবা নিচিন্তা সৰু এটা কথাৰ পৰা আৰম্ভ হৈ পেলাই ইমান ডাঙৰ এটা পৰ্যায় মই পাইছোগে মই একো ভবা নাছিলো বা মোৰ মানে ফ্যামিলি ব্যাকগ্ৰাউণ্ডটো এনেকে কোনোবা ব্যৱসায় কৰা কোনো মানুহেই নাই আমি ক'ব লাগিব এতিয়া আমি ফাৰ্স্ট জেনাৰেশন বুলি ক'ব লাগিব মই আৰু মোৰ হাজবেণ্ড কিয়নো মোৰ দেউতাৰ পৰিয়ালতো কোনো এনেকে ব্যৱসায় কৰা মানুহ নাই বা মোৰ হাজবেণ্ডৰ পৰিয়ালতো এনেকে কোনো ব্যৱসায় কৰা মানুহ নাই হেতু সময়ত মই ভবাও নাছিলো যে মই এনেকে এটা ব্যৱসায় ষ্টাৰ্ট কৰিম বা মই এগৰাকী উদ্যমী হ'ম এই মোবাইল খুচৰি পেলাই কিবা কিবি চাই থাকোতে আসলতে মনলৈ অহা কিছুমান কথা তাৰ পিছত মই লাহেকে আৰম্ভ কৰিছিলো আৰু এতিয়া এটো পৰ্যায় পাইছোগে মোবাইলে ভালো কৰে আসলতে মোবাইলৰ মানে দুটাই সাইড আছে নিজৰ কথা হেতু মানুহে কোনটো সাইড লয় 60% ভাল থাকে 40% বেয়া থাকে আমাৰ মানুহখিনিয়ে সাধাৰণতে বেয়াটো বেছিকে লয় কিন্তু ভালটো ললে বহুত ভাল হয় মানে মোবাইলে ভৱিষ্যত খলনি কৰিব পাৰে আপুনি উদাহৰণ হয় বাকি ব্যৱসায় আৰু চাকৰি দুটা পৃথক বস্তু হয় আপুনি ভাবেনে যে ব্যৱসায় কৰিও মানুহে জীৱনটো সুন্দৰভাৱে চলাই দিব পাৰে অফ কোৰ্স মই ভাবো ব্যৱসায়টো এনেকুৱা এটা মানে ব্যৱস্থা হয় ব্যৱসায় কৰি মানুহে নিজৰ মতে সব কৰিব পাৰে যদি ভালকে তুমি এটা ব্যৱসায় সুচাৰুৰূপে পৰিচালনা কৰিব পাৰা বা সৰুৱে হক কাম এটা সেই কামটো যদি আমি মানে ভাল আমি কিছুমান আইডিয়া লগাই ইনোভেটিভ আইডিয়া লগাও বা আমি যদি এখন মাৰ্কেট আমি এনালাইজ কৰো আমি বজাৰ এখন যদি আমি পঢ়ো মানে আমি জানো যে ইয়াত কি বিকি হ'ব কি কৰিলে আমাৰ ভাল হ'ব এই বস্তুবোৰ যদি চালি জাৰি লৈ পেলাই আমি সৰু এটা ব্যৱসায় আৰম্ভ কৰো তাৰ এটা বহুত ভাল ৰিজাল্ট আছে হয় আপুনি উদাহৰণ এটা ভাবিব পাৰা আৰু হয় আপুনি এটা কওকচোন ব্যৱসায় কোনটো ব্যৱসায়ৰ লগত জড়িত আৰু কেনেকে পালে মানে এইখিনি এচিভমেন্ট কৰিবলৈতো যথেষ্টখিনি আপুনি আজি নহয় হয় হেতু হয় বাৰু মই মেইনলি বেকাৰী ইন্ডাষ্ট্ৰীৰ লগত জড়িত পোন প্ৰথমতে মই কেকৰ কাম আৰম্ভ কৰিছিলো তোমাৰ 2016 চনত মানে মই প্ৰথম এই কেকৰ কাম আৰম্ভ কৰিছিলো তেতিয়া বিক্ৰী কৰা নাছিলো বাৰু 17 চন মানৰ পৰা তোমাৰ মই ব্যৱসায় আৰম্ভ কৰিছো পোন প্ৰথমতে মোৰ ফ্যামিলি আৰু ফ্ৰেণ্ডছ এইবিলাকে ঘৰৰ মানুহৰ পৰা ষ্টাৰ্ট কৰিছো তাৰ পিছত তোমাৰ লাহে লাহে ওচৰ পাজৰৰ যিবিলাক মানে দোকান আছে বেকাৰী আছে তেওঁলোকে গম পালে যে ইয়াতে ভাল কেক বনায় তেওঁলোকক মই হোলসেল কৰিছিলো এনেকে কৰি পেলাই তোমাৰ কৰোনা মহামাৰীৰ সময়টো মই ক'ব লাগিব হেতু মোৰ টাৰ্নিং পইণ্ট বুলি ক'ব লাগিব কিয়নো সেই সময়টোত মানে এনেকুৱা হৈছিলে যেহেতু মোৰ হাজবেণ্ডো এগৰাকী ব্যৱসায়ী হয় তেওঁ ট্ৰেভেল এজেন্সিৰ লগত জড়িত তো এনেকুৱা হৈছিলে সেই সময়ত মোৰ ঘৰত 4-5খন গাড়ী এনেই বহি আছিলে কিন্তু তেতিয়াতো হেতু সময়ত ন এজন মানুহ বাহিৰলৈ ওলাই যোৱাটো মানে নামুমকিন নিচিনা হৈ গৈছিলে আৰু মোৰ দেউতা আছিলে হেতু সময়ত আসলতে পাপাৰ কথা কৈছো মোৰ শহুৰ দেউতা তেওঁ এগৰাকী কিডনি পেশেন্ট আছিলে তেওঁৰ অসুখ হৈছিলে হেতু সময়ত আৰু সেই সময়টোত মানে এনেকুৱা হৈছিলে তোমাৰ দোকান পোহাৰ বন্ধ হ'ল কিন্তু আমি জানো খাবলৈ এৰিলো
প্ৰতিজন মানুহে জানো খাবলৈ এৰিলে কৰোণাই আচলতে আমাক বহুত কথা শিকাই গ'ল ন তো সেইটো সময়ত এনেকুৱা হৈছিলে তোমাৰ বেকাৰীবোৰত কেক চেক নাপাইছিলে তো বহুত মানুহে তাৰমানে লাহে লাহে গম পাবলৈ ল'লে যে ইয়াতে ভাল কেক বনায় মোৰ নামটো গম পোৱা হ'ল চন্দনা এণ্টাৰপ্ৰাইজ বুলি এটা এণ্টাৰপ্ৰাইজ হ'ল তো লাষ্টত এনেকুৱা হ'লগৈ তোমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত আমাৰ যিখিনি ৰ মেটেৰিয়েল হয় সেই ৰ মেটেৰিয়েলখিনি নাপায় কিন্তু মানে আমি এখন অৰ্ডাৰ কপি উলিয়াই আনিছিলোঁ ডিচি ছাৰৰ পৰা তাৰপিছত তেওঁ তিনিচুকীয়ালৈ গাড়ী লৈ যায় এসপ্তাহৰ কাৰণে এক গাড়ী বস্তু আনে আৰু মই বিক্ৰী কৰোঁ মানে এনেকুৱা সেইটো মোৰ টাৰ্ণিং পইণ্ট তেতিয়াৰ পৰাই মোক বহুত মানুহে জানিছে মানে যেটো সময়ত মানে কৰোনাই এসা মানুহক জুৰুলা অৱস্থা কৰিছিলে কিন্তু আপোনাৰ ভাল কৰিলে মোৰ ভাল কৰিলে বহুতৰ ভাল কৰিলে আৰু মানে সেই সময়টোৰ পৰা তোমাৰ কৰোনাৰ পৰা মই এজ এ ট্ৰেইনাৰো কাম কৰিছোঁ মই তোমাৰ 2017 চনৰ পৰা আচলতে মই মানুহক নাৰী সবলীকৰণ কৰাৰ ক্ষেত্ৰত তাৰমানে মই কাম কৰি আৰু এটা তুমিতো জানাই আৰু মোৰ বিষয়ে সো মানে এনেকুৱা হয় মই এটোৱে বিচাৰো মই অকল নিজে আগবাঢ়ি যাবলৈ মই বিচৰা নাই মই বিচাৰিছো মানে আমাৰ মহিলাখিনি সকলোবিলাক লেডিজে আগবাঢ়ি যাওক কিয়নো আমি এখন পুৰুষ প্ৰধান দেশত বাস কৰো ন ইয়াতে আমাৰ জেনজনক প্ৰথমতে প্ৰাধান্য দিয়া হয় কিন্তু এগৰাকী মহিলা তোমাৰ সবল হোৱা মানে ইকনমিক্যালি মানে ষ্টেণ্ড হোৱা মানে এইটো এটা বহুত ডাঙৰ কথা এগৰাকী মহিলা অকলে কেতিয়াও সবল নহয় তেওঁৰ ঘৰখন তেওঁৰ আশপাশ গোটেই সমাজখন সবল হয় গতিকে এতিয়ালৈকে মই পাৰ্সোনেলি হওক বা অফিচিয়েলি হওক মই ট্ৰেইনিং দি এতিয়ালৈকে কমসে কম 6000 লেডিক মই ট্ৰেইন কৰিছোঁ অসমৰে নহয় অসমৰ বাহিৰৰো বহুত মানুহ আছে তো সেই কৰোনাৰ সময়টোৰ পৰাই মই আৰম্ভ কৰিছিলোঁ মানে অকস্মাত ভবা এটা কথা হয় আজি এয়া তাকে মানে মানে নাৰী হিচাপে বহুতখিনি আপুনি কৰিছে মই নিজে দেখিছোঁ কিন্তু আমাৰ ৰাইজক জনাব লাগিব হয় বাকি আপোনাৰ কওকচোন এই যাত্ৰাটোত আপুনি কাৰ বেছি সহায় পাইছে যে মানে ইমানখিনি কৰিবলৈ এখন সহায়ৰ হাতো দৰকাৰ হৈছে কোন প্ৰথমতে মই তোমাক এটোৱে ক'বলৈ বিচাৰিম মহিলা এগৰাকী যেতিয়া কিবা এটা কাম কৰিবলৈ আগবাঢ়ে বা মহিলা এগৰাকীয়ে যেতিয়া নিজকে ইন্ডিভিজুৱেলি বা ইন্ডিপেন্ডেন্টলি পেলাই মানে স্বাৱলম্বী হ'বলৈ বিচাৰে কোন প্ৰথমতে তুমি নাভাবিবা বেলেগ কাৰোবাৰ হাত থাকে বুলি মহিলা গৰাকী আচলতে নিজে মানসিকভাৱে সবল হ'ব লাগিব এজনী লেডিক আগবঢ়াই নিবলৈ পোন প্ৰথমতে তেওঁ লেডি গৰাকীয়ে নিজক আগবঢ়াই নিব লাগিব মানে সেই কথাটো কিয়নো মই এইটো কথা এইটো কাৰণেই কৈছোঁ তুমি চাবাচোন আমি মেলে মিটিঙেও দেখিছোঁ আমাৰ অসমখনত আমি অসমীয়া সমাজত আমাৰ যিবিলাক মহিলা আছে আমি নিজেও তাৰে আমিও এটা অংশ আমি যেনিবা এখন মিটিঙত বহি আছোঁ তোমাৰ লগত হৈছে নাই সেইটো মই নাজানো কিন্তু মই দেখিছোঁ মানে মই প্ৰেক্টিকেল কথাটো কৈছোঁ এনেকুৱা হয় তোমাৰ কোনোবাই যেনিবা ক'লে কিবা এটা ক'বলৈ আমি কি কৰোঁ বাৰু পোন প্ৰথমতে ইজনীয়ে কয় যে তই ক ইজনীয়ে কয় তই ক আমি কোনো আগবাঢ়ি নাযাওঁ ন কনফিডেন্স লেভেলটো আমাৰ বহুত কম হয় কিন্তু বাহিৰত যদি আমি চাবলৈ যাওঁ বাহিৰৰ ৰাজ্যতে হওক বাহিৰৰ দেশত কিন্তু মহিলাবিলাক আমাতকৈ বহুত বেছি আগবঢ়া মানে এতিয়া আজি 3-4 বছৰ মই ধৰা দিল্লী মুম্বাই য'তে নহওক যিকোনো এনেকুৱা কামত আমি বহুত এণ্টাৰপ্ৰেনাৰো লগ পাইছোঁ নাগালেণ্ডৰ আছে হিমাচলৰ আছে মেঘালয় আছে মোৰ লগত তেওঁলোকক দেখি পেলাই মই ইনস্পায়াৰ হওঁ মানে মই ভাবোঁ মানে এইটো কথা হেতু নিজৰ কাৰণে এগৰাকী মানে মহিলা যেতিয়া সবল হ'বলৈ গৈ থাকে আত্মবিশ্বাস আৰু মনোবল নিজৰ এই বস্তুকিটা জৰুৰী হয় লগত শিক্ষাটো থাকিবই লাগিব শিক্ষা অবিহনে একো নহয় শিক্ষাটো বহুত বেছি শিক্ষাও নালাগে কিন্তু অলপ অলপ শিক্ষাটো থকাটো দৰকাৰ কাৰণ তুমি যেতিয়া এটা ষ্টেজত গৈ পেলাই তুমি এটা যেনিবা ব্যৱসায় কৰিছা তুমি এটা প্ৰেজেন্টেচনে দিব লাগে তুমি স্পষ্টকৈ কথা ক'ব পৰাটো এটা আৰ্ট তুমি ইংলিছ নাজানা হিন্দী নাজানা অসমীয়াত হ'লেও তুমি কনফিডেন্টলি ক'ব পাৰিব লাগিব মানে কনফিডেন্স লেভেল লাগিব সেইটো হয় আৰু সেকেন্ডলি মই এইটো নাম ল'বলৈ বিচাৰিম মোৰ মানুহজনৰ কথা মই ক'বই লাগিব তেওঁ আচলতে মোৰ বেকবোন হয় তেওঁ কি কৰিছে কি দিছে মই এনেকুৱা লেডি নহয় যে মই কেতিয়াও হিচাপ কৰা নাই মোৰ মানুহজনে মোক কি দিব পাৰিছে মই সদায় মানে উল্টা অলপ মোৰ ৰুল ৰেগুলেশ্যন মই যিবোৰ কথা ভাবোঁ মই অলপ উল্টাকে ভাবোঁ তো মানুহজন লগত থাকিবই লাগিব আজি মই য'তে ত'তে ঘূৰি ফুৰিছোঁ গাড়ী লৈ তেওঁ মোৰ লগত ঘূৰি ফুৰিছে বা আজি মই লাখ টকাৰ এটা বিজনেছ কৰি আছোঁ সেই বিজনেছটো কৰিবলৈ যিমানখিনি বস্তু লাগে যি লাগে আজি এইটো লাগে সেইটো লাগে গোটেইখিনি দিছে তেওঁ সহায় কৰিছে তাৰপিছতে মই কম মোৰ মা শাহু মা তুমি জানাই তেওঁৰ এতিয়া 75 ইয়াৰ কিন্তু মোৰ শাহু মায়ে এইটো কথা বুজি পায় যে মোৰ ছোৱালীজনীয়ে কাম কৰিছে তাই ওলাই ফুৰিছে ঘূৰি ফুৰিছে বা তাই এনেকৈ কাম কৰিছে গোটেই ঘৰখনৰ দায়িত্ব লৈছে এই কথাটো মোৰ মায়ে মানে বুজি পায় তেওঁ মোক বহুত ছাপোৰ্ট কৰে তেওঁ
ভাতকেইটা বনাই দিয়াটো বহুত ডাঙৰ কথা হয় মোৰ কাপোৰ ধুবলৈ সময় নাই বা ঘৰৰ কাম কৰিবৰ কাৰণে মোৰ সময় নাই হেতু কাৰণে মই এগৰাকী মানুহ মই এপইন্ট কৰিছো কিন্তু ভাতকেইটা মোৰ ল'ৰাটোক বা মানুহজনক টাইম মতে মুখৰ আগত দিবলে কিন্তু মায়ে সেইখিনি কষ্ট কৰি দিছে মানে মাক পাই মানে আপোনাৰ নিশ্চিন্ত হৈছে বহুত বহুত ডাঙৰ কথা এইটো মা মোৰ বেকবোন আৰু মই মোৰ নিজৰ দেউতাৰ কথা ক'ব লাগিব তুমি নাজানিবও পাৰা আচলতে দেউতা এজন শিক্ষক আছিল তেওঁ ৰিটায়াৰ শিক্ষক হয় অৰুণাচল প্ৰদেশৰ পৰা তেওঁ কৰ্মজীৱনৰ মানে সমাপ্তি ঘটিছে অৰুণ চন্দ্ৰ শইকীয়া তেওঁৰ নামটো মেইন মানুহজন আচলতে মোৰ হাতখন ধৰি থকা মানুহজন মোৰ দেউতা মোৰ মা দেউতা হাজবেণ্ড আৰু মোৰ শাহুমা মই মোৰ গোটেই কামৰ আজি মই এটা আন্তঃৰাষ্ট্ৰীয় এৱাৰ্ডো পাবলৈ সক্ষম হৈছো মোৰ গোটেই ক্ৰেডিটটো মই এই চাৰিজন মানুহক দিবলৈ বিচাৰিম এনেকুৱা মানে থাকি মানুহ লাগে ন এনেকুৱা বেকত যদি মানুহ থাকে আগবাঢ়ি যাবলৈ এটা মুকলি ৰাস্তা পায় হয় হয় আৰু মানে এনেকুৱা হয় আমাৰ সমাজখন কেনেকুৱা মানে মাইকী মানুহে যেতিয়া এজনী যেতিয়া আগবাঢ়ি যায় তোমাৰ পিছত ভাল কথা কোৱা মানুহ যদি 4টা থাকে বাকি 96টাই কিন্তু তোমাৰ পিছত বেয়া কথাই ক'ব আৰু হেতু কাৰণে মই কোন প্ৰথমতে তোমাক কৈছো যে আমি আগবাঢ়ি যাবলৈ হলে বা আমি কিবা এটা কৰিবলৈ হলে আমি প্ৰথমতে আমি নিজে সাহসী হ'ব লাগিব আমাৰ মনোবল আত্মবিশ্বাস থাকিব লাগিব কাৰণ তুমি যদি সবৰে কথা শুনিবলৈ হয় তুমি সেই ভাল কথা কোৱা 4জন মানুহ বাদ দি যদি 96 জনৰ কথা কোৱা ভাবা শুনা তেতিয়াতো কোনো কাৰণতে আমি আগবাঢ়ি যাব নোৱাৰিম ইম্পসিবল এটা কথা আসলে হেতুৱে এটা ৰাস্তাত গৈ থাকোতে খলাবমা পামেই খলাবমা থাকিবই আৰু পাহাৰটো আঁতৰ পৰাহে দেখিবলৈ ধুনীয়া হয় না একদম ধুনীয়া হেউজীয়া হৈ আছে আমাৰ এনেকুৱা লাগে পাহাৰলৈ যাম কিন্তু ওচৰ গৈ পোৱা লগে পাহাৰলৈ যাত উঠি যাব পাৰিবা সব মানুহে জানো পাহাৰ বগাব পাৰে খলাবমা থাকিবই আৰু চ্যালেঞ্জ নহলে বা তোমাৰ এই খলাবমাবোৰ নাথাকিলে মানুহৰ লাইফটো লাইফ নহয় মানে কিমানৰ পৰা ব্যৱসায় আৰম্ভ কৰিছিলে কিমান পুঁজি লগাইছিলে ইউটিউব তোমাৰ একচুয়ালি মোৰ নিজৰে ক'বলৈ নিজে মানে মই এটা কেতিয়াবা ভাবো মানে আমাৰ কি হয় আমি ভাবো যে ব্যৱসায় এটা আমি কৰিবলৈ হলে আমাক বহুত ডাঙৰ পুঁজি লাগিব আমাক এটা মানে কেক বনাবলৈ হলে কেনেকে কৰিম আমাক এসি থকা এটা ৰুম লাগিব কেক বনাবৰ কাৰণে না আমি এইবোৰ ভাবো আৰু সব মানুহে ভাবে আচলতে দেখি আহিছো তেনেকুৱা হয় কিন্তু কথাটো কি গম পাইছা তোমাৰ হয়তো হাঁহি উঠিব মই যেতিয়া প্ৰথম কেকৰ কাম আৰম্ভ কৰিছিলো মোৰ ঘৰত কোনো নাজানে কোনেও নাজানে মোৰ ভতিজাজনী একমাত্ৰ ভতিজাজনী তুমি এটা পাইছা ভাস্বতী দেহা তাই মোৰ লগত একদম বাচ্চাৰ পৰা আছে আচলতে মোৰ প্ৰথম কামটো আৰম্ভণিটো তাই আছে হেতু ক'ব লাগিব মোৰ ল'ৰাটো ভতিজাজনী তাহাতি দুটা আৰু মই মানে ভাবিছিলো কেক বনাম মোৰ ল'ৰাটো একো মিঠা বস্তু নাখায় হা তো মই হেতু সময়ত ভাবিছিলো যে মই যদি এনেকুৱা কিবা ঘৰতে বনাই দিব পাৰো খাব চাগে ইহতি এনেকুৱা আৰু প্ৰথম যেতিয়া মানে মই মোৰ হাজবেণ্ডক কৈছো যে মই কেক বনোৱা শিকিম মোৰ মানুহজনৰ প্ৰথম কথাটো হৈছে তুমি ভাত বনাব নাজানা তুমি কেক কেনেকে বনাবা হয়ও মানে কথাটো মই বিয়াৰ পাছত এবছৰ মানলৈকে মই ভাত বনাবলৈ শিকি আছো এতিয়াও চাগে মই পাৰফেক্ট নহয় তো হেতু সময়ত মানে মই শিকিলো তোমাৰ 1500 টকা লৈছিলে কেকটো শিকিছিলো মই মোবাইলত মই বেছিকে চাইছিলো এটা ক্লাছ ললো মানে হে তোমাৰ বেসিক আৰু হেবোৰ ধৰা আজিকালি মই আৰু মানে এনে মানুহক শিকাই দিয়া নিচিনা আৰু হেতু সময়ৰ কথা আৰু তোমাৰ শিকিলো এনেকুৱা শিকিলো মানে তাত মানে মোক ক্ৰীমটো কি ইউজ কৰে হেতুও নকলে আমাৰ অসমীয়া মানুহবোৰ তুমি নাভাবিবা সবে সহজ সৰল বুলি বহুতক ঠগে মই দুবাৰকে বহুত ডাঙৰ ঠগন খাইছো আৰু তোমাৰ হেতু সময়ত কি হৈছে মোৰ পকেটত তেতিয়া পইচা আছিল প্ৰায় 6000 মান কাকো মই কোৱা নাই মই মোৰ দেউতাকো কোৱা নাই হাজবেণ্ডকো কোৱা নাই মই ভতিজাজনীৰ লগত লাগি পেলাই অনলাইন বস্তু অৰ্ডাৰ কৰিছো তাৰ পিছতে মোৰ এজনী বান্ধৱী আছিল জুলি তাইৰ নাম মই লবই লাগিব মই সদায় কওঁ তাইৰ কথা বান্ধৱী নহয় আচলতে আমাৰ গাঁৱৰে হয় আমি এটা মানে আত্মসহায়ক গোট এটা খুলিছিলো তাইৰ লগৰে হয় তাইক মই কৈছিলো যে মোৰ এটা পইচা নাই মই এনেকে কাম এটা কৰিম যে মোৰ 6000 টকাহে আছে পকেট মনি তাই কৈছে হ'ব দে তোক মই 2000 টকা এটা মই দিছো তই আৰম্ভ কৰ ফাৰ্স্ট কেকটো ময়ে অৰ্ডাৰ দিম এনেকে কৈছে আৰু তাৰ পিছতে হয় বস্তুখিনি আনিলো অৰ্ডাৰ দি মইতো নাজানো হুইপ ক্ৰীম বুলি নকলে নহয় তোমাৰ মই আমুলৰ ফ্ৰেছ ক্ৰীম এটাকে একদম উঠাই লৈ আহিছো আৰু মানে ঘৰত এতিয়া গম পাই মোৰ ছোৱালীজনী আৰু ল'ৰাটোৱে যে মই কেক বনাম বতৰ ডাৱৰীয়া তোমাৰ তাপা কেক বনাবলৈ একো জুকমাখ নাই আৰু কেক এটা বনালো কিন্তু এনেই তোমাৰ নৰ্মেল কেকটো মই বনাব জানো মানে কথাটো কি হয় মোৰ মায়ে মানে বহুত ধুনীয়া কেক বনাই পিঠা বনাই এনেকে মই কিছুমান বস্তু মোৰ মাৰ পৰা আহিছে মায়ে বহুত ধুনীয়াকে বনাব জানে কেক এই কণী সুজি ৰিফাইন দি যিবিলাক কেক বনাই না আমাৰ মাহতে সেই তেনেকুৱা ষ্টাইলত তেনেকে মই কেক এটা বনাইছো আৰু তোমাৰ ক্ৰীমটো মই ফেটিছো মানে হেৰি কৰিছো তোমাৰ এটো কি তোমাৰ এটো কি ক্ৰীম বেলৰ যিটো ক্ৰীম হয় সেই ক্ৰীমটোৱে মই কৰিছো কি তোমাৰ গোটে সসপন এটা গুটেখিনি মই বাকি দিছো
গোটেইখিনি বাকি দিছো আৰু মই একো নাজানো মানে আৰু মানে মই বিটাৰে বিট কৰিছো তোমাৰ ব্লেন্ডাৰটোৱে মই বিট কৰিছো বিট কৰি আছো আৰু গোটেই পানী হৈ গৈছে মই মানে খুব কান্দিছো আৰু মোৰ ইমান বেয়া লাগিছে আৰু দুইটা ল'ৰা ছোৱালী বান্দৰ বহাৰ নিচিনাকে মোৰ ওচৰত বহি আছে যে মায়ে কেক বনাব মামুৱে কেক বনাব আমি খাম তো মানে এনেকুৱা মই এনেকুৱা মানে পৰিস্থিতি কেতিয়া মুখামুখি হোৱা নাই মই বনাই পোৱা নাই তাৰ পিছতে মই এটাই ভাবিছো মোৰ কিবা এটা গড়বড়ি হৈছে মই মানে ক্ৰীমটো মই কিবা এটা গণ্ডগোল কৰিছো হয় মই বেছি বিট কৰিছো নহয় ব্লেন্ডাৰটো বেয়া কিবা এটা হৈছে আৰু তাৰ পিছতে তোমাৰ ইহতক মই এটাই কথা কৈছো যে মানে তোমালোকে দেতাক নকবা হা দেতাক নকবা বুলি মই যেতিয়া কলো মানে কি হৈছে আমাৰ এও আহি গাড়ী হৰ্ণটো গেটৰ মুখত বজাইছে কুকুৰকেইটা ভুকিছে মই ফটাফট বস্তুবোৰ সামৰি আৰু লুকুৱাইছো মানে তেতিয়া মানে কি কৈছে মোৰ ভতিজাজনী আৰু ল'ৰাটো মানে চেক কৰি গৈছে গেটৰ ওচৰতে গৈ পেলাই কৈছেগে যে হেৰি নহয় মামুৱে কেক বনাইছিলে সব বেয়া হৈছে বুলি কৈছে মই মানে খুব কান্দিছো তেতিয়া মোক খুব বেয়া লাগিছে যে মই বস্তু এটা প্ৰথম ট্ৰাই কৰিছিলো বেয়া হ'ল কিবা হ'ল মানে এনেকে ভাবিছো আৰু তাৰ পৰা তোমাৰ এও ক'লে যে চিন্তা কৰিব নালাগে তুমি ফোন কৰাচোন ক্ৰীমটো কি ইউজ কৰিছিলে বুলি তাৰপিছতে মই কৈছো আৰু তেওঁক ফোন কৰিলো যাৰ ওচৰত মই শিকিছিলো তেওঁ ক'লে যে মানে হুইপ ক্ৰীম বুলি ক'লে ডিলাইট ক্ৰীমটোৰ কথা ক'লে সেই বৰষুণতে গৈ পেলাই এও ক্ৰীমৰ পেকেট এটা আনি দিছেগে মানে মই ইমানেই জিদ্দি হয় ইমানেই মই চ্যালেঞ্জিং ওমেন হয় তুমি ভাবিব নোৱাৰা মই ৰাতি 12টালৈকে কেকটো বনাইছো আৰু 12টালৈকে মানে আৰু কেলে নহব মানে হ'বই লাগিব মানে তাৰপিছতে তোমাৰ সেই কেক বনাই মেলি পেলাই আজৰি হৈ প্ৰথম কেকটো এনেকে ৱেষ্ট গৈছে আৰু তোমাৰ তাৰ পিছত তাই মই যে কৈছো তোমাক জুলি বুলি জুলিয়ে তোমাৰ মানে সেকেন্ড কেকটো তোমাৰ তাই অৰ্ডাৰ কৰিছে 300ৰ এটা কেক মই ফাৰ্স্ট তোমাৰ মানে হেৰি কৰিছো আৰু অৰ্ডাৰ দিছো মানে কেক বিকি আপুনি 300 টকা পাইছে 300 টকা ফাৰ্স্ট হেতু স্টাৰ্টিং তাৰ পৰা কেনেকে বহল কৰিলেগে না আজিটো এটা বেলেগ এটা পৰ্যায়ত আছে ন চলতে মানে কি হয় মানুহে যদি কামটো তোমাৰ হট উদ্দেশ্য লৈ পেলাই কৰে কোনেও তোমাক ঠগিব নোৱাৰে তুমি নঠগিবা খালি কাকো মোৰ ৰুলটো এনেকুৱা মোৰ লাইফৰ এটা ৰুল আছে হেতু আসলতে মানে মোৰ দেউতাৰ পৰা আহিছে মোৰ দেউতাই মোক শিকাইছিল হৰুতে যে কাকো নঠগিবা কিন্তু লগতে আৰু এটা কথা তুমিও ঠগন নাখাবা কিন্তু বেলেগৰ তুমিও ঠগন খাব নালাগে কেতিয়াবা এনেকুৱা হয় যিবিলাক ইনোসেন্ট মানুহ থাকে তোমাৰ সহজ সৰল মানুহ থাকে মানুহবোৰে সুবিধাও লৈ লয় ন সহজ হোৱাৰ সুবিধাটোও লয় মই কিন্তু সহজ মোৰ পৰা মানুহে সুবিধা লয় কিন্তু মোক পটকে ঠগিবও নোৱাৰে সৰল নহয় ইমান সৰল সহজ হয় মই সৰল নহয় ইউ আৰ ৰাইট হেতু হয় মই মানে নিজে মানে মই তোমাক নঠগো মই কেতিয়াও কাকো মই আজিলৈকে ঠগি পোৱা নাই মোৰ এটো মানে মোৰ ব্লাডত নাই আসলতে মই অৰুণ চন্দ্ৰ শইকীয়াৰ ছোৱালী হয় গতিকে মোৰ ব্লাডতে নাই মানুহক ঠগাৰ মোৰ একো হেৰি নাই কিন্তু মই ঠগনো নেখাওঁ হিমানখিনি কনফিডেন্ট মোৰ মাজত আছে মানে তো তোমাক মই যেনেকে কলো কৰোনাত মোৰ এনেকুৱা হৈছিলে এনেকুৱা তাৰ পিছতে তোমাৰ কি হৈছে তোমাৰ বেগভিলাৰ নাম জানা বেগভিলাৰ পৰা কোনোবা আহিছে আৰু তোমাৰ আহি পেলাই মানে মোক কৈছে যে আপোনাৰ মানে কথা শুনি আছো আমি মানে আপোনাৰ পৰা কেক লব বিচাৰো একচুয়ালি মই 5 বছৰ তোমাৰ বেগভিলাৰ কাৰণে কাম কৰিছো তোমাৰ মোৰ হাতৰ এই জয়েন্ট ঢিলা হৈ গৈছে ঘৰৰ পৰা আপুনি প্ৰডাকচন ঘৰৰ পৰা তোমাৰ ডেইলি তোমাৰ মই মোৰ হাইয়েস্ট মোৰ ইনকাম এদিনত মই 72000 লৈকে কৰি পাইছো 72 ইটস নট এ নাম্বাৰ ভাবা তুমি এটো অকল এটা নাম্বাৰ নহয় কিন্তু 72 এটো মানে কিছুমান ঘৰৰ ভিতৰৰ পৰা এজনী মাইকি মানুহ হৈ পেলাই তাৰ পিছত মই অকলে নহয় তেতিয়া আৰু এগৰাকী আছিলে একচুয়ালি এতিয়ালৈকে মোৰ ইয়াতে 5-6 গৰাকী মানে তোমাৰ কাম কৰে তাৰে ভিতৰত মই বেয়াও লাগে এতিয়া মনত পৰিলে লক্ষী বুলি এগৰাকী কাম কৰা মানুহ আছিলে একচুয়ালি তাই ডেথ হ'ল বাৰু তাই এতিয়া নাই এতিয়া বেলেগ আছে এগৰাকী মই দায়িত্ব লৈছো তাই নামো চন্দনা হয় আমি C2 বুলি মাতো মানে মোৰ নামটো চন্দনাও তাই নামো চন্দনা গতিকে মই C1 তাই C2 তাই এতিয়াও কাম কৰি আছে তোমাৰ তাই সেই হাজবেণ্ড নাই বাচ্চা দুটা আছে তো তাই দায়িত্ব লৈছো মই তাই বহুত মৰম কৰো মই আৰু তাই মোক মৰম কৰে মোক খুব শাসনো কৰে মই কাৰণ বাচ্চাৰ নিচিনা জানাই আৰু উৎপতিয়া অলপ তো তাই শাসনো কৰে তেনেকে তোমাৰ 6-7খন মান বেকাৰীক প্ৰথম মই হোলসেল কৰিছিলো মানে বেকাৰীক হোলসেল এনেকুৱা হয় এখন বেকাৰীত তোমাৰ মই কেক দিও ডেইলি তোমাৰ 7000-8000 টকাৰ এটা মানে ভাল এমাউন্ট তোমাৰ মান্থলি মোৰ ইনকাম তোমাৰ 2 লাখ 2.5 লাখ কেতিয়াবা তাৰ বেছিও হৈ যায় আৰু লগতে তোমাৰ ক্লাছ বিলাক থাকে তুমিতো জানাই ন যে মানে এটা ক্লাছত পাৰ ডে পাৰ হেড তোমাৰ 2500 কে তোমাৰ হেৰি থাকে ফিজ থাকে তোমাৰ তাৰ পিছত মই 2021 আৰু 22 চনত তোমাৰ মই মোৰ যিখিনি ইডিপি ট্ৰেইনিং স্কিল ডেভেলপমেন্টৰ ট্ৰেইনিং এইবিলাক মই গুৱাহাটী আইআইত
তুমিও গৈছা সেইখিনি মই যাবা সেইখিনি আমাৰ ৰাইজক জনাব লাগিব ঠিক আছে তো সেনেকে আৰম্ভ কৰিলো আৰু কেকটো মানে কেক আচলতে কেক মানে মোৰ এটা ভাল পোৱা মই যাক সবতছে বেছি ভাল পাওঁ মই মোৰ ল'ৰাটোক ভাল পাওঁ মানুহজনক ভাল পাওঁ বা মোৰ বহুত শুভাকাংক্ষীও আছে এনেকুৱা নহয় বোলে মোৰ একদম ফ্ৰেণ্ড সাৰ্কেল নাই মই অকল কামতে ব্যস্ত হৈ থাকো এনেকুৱা নহয় বহুত মোৰ ফ্ৰেণ্ড সাৰ্কেলো আছে বহুত মোক ভাল পোৱা মানুহ আছে ময়ো বহুত মানুহক ভাল পাওঁ এই কামটোৰ জৰিয়তে মোৰ বহুত ভাল ভাল ফ্ৰেণ্ডো তোমাৰ হৈছে যাৰ লগত মোৰ এটা বহুত ভাল বন্ডিং ভাল ৰিলেশ্যন কেতিয়াবা মন যায় ন আমি কাম কৰি আছো 2 মাহ ধৰা তাৰ মাজতে এটা দিন হওক যেটো অকল মোৰ হওক মই ফ্যামিলি এৰি বা মানে মই হাতৰ লগত ওলাই যাব পাৰো তেনেকুৱাও আছে এতিয়া বেকাৰীটো হোলসেল কৰি আছো তাৰ পিছত তোমাৰ সেই ৰাইচলে মই লাহেকে আহিছো আৰু হেতু মই ভালকে জানিব লাগিব কাৰণ আমাৰ যুৱ প্ৰজন্মও আপুনি সহায় কৰিব লাগিব এতিয়া মই সুধো যে এগৰাকী নাৰীৰ নিজৰ পৰিচয় থকাটো প্ৰয়োজন নে ইয়েস একদম তুমি এটা ভাল কোৱেশ্চন কৰিছা মহিলা এগৰাকী নিজৰ পৰিচয় থকাটো বহুত জৰুৰী মইতো বিচাৰো মানে প্ৰতিঘৰ মানুহৰ প্ৰতিগৰাকী মহিলাৰে পৰিচয় থাকক আৰু তুমি এতিয়া নিজে এগৰাকী এন্টাৰপ্ৰেনাৰ হয় মই তোমাক ভালকে জানো তুমি যেতিয়া নিজে তুমি পইচা ইনকাম কৰিছা পইচা কাৰণেতো গোটেই আমি কাম কৰি আছো কষ্ট কৰি আছো পইচা প্ৰথম উদ্দেশ্য আমাৰ পইচাই নই কৰিব নোৱাৰো কাৰণ পইচা আমাৰ প্ৰথম উদ্দেশ্যটো এটো কাৰণে হয় উইদাউট পইচা আমি জানো কিবা কৰিব পাৰিম জানো এতিয়া বৰ্তমান সময়ত আমাৰ পানী কোনো আমি কিনিব লগিয়া হয় মৰমো কিনিব লগিয়া হয় দেন পইচা কিমান জৰুৰী হয় না গতিকে মহিলা এগৰাকী সবল হোৱাটো নিজে মানে নিজৰ ভৰিত থিয় হোৱাটো বহুত ডাঙৰ কথা আৰু বহুত ভাল লাগে গম পোৱা মোৰ লাইফত এনেকুৱা কিছুমান তোমাৰ ইনসিডেন্ট হৈছে এনেকুৱা কিছুমান ঘটনা হৈছে যিবোৰ মোৰ মনত পৰিলে মোৰ ভাল লাগে মোৰ এনেকুৱা এটা সময় আছিলে গম পোৱা মই দুটা তোমাক এক্সাম্পল দিম হা ফাৰ্স্ট কথাটো হৈছে মই যেতিয়া ইনকাম কৰা নাছিলো মই যেতিয়া ঘৰত যাওঁ বহুত মানুহে জানে মোৰ দেউতা লাখপতি কোটিপতি মই দেউতাৰ পৰা পইচা আনি চলি থাকো বুলিও বহুতে ভাবে মানে এটো একেবাৰে মানে সঁচা নহয় আসলতে মোৰ দেউতা এজন মানে খুব দৃঢ় মনৰ ব্যক্তি হয় তেওঁ দুবাৰকে তোমাৰ ভাৰতৰ পৰা বেষ্ট টিচাৰৰ এৱাৰ্ডো পাইছে তেওঁ এজন বহুত জ্ঞানী মানুহ হেইটো সময়তে তেওঁ সোৱাচোন ইংলিশত মেজৰ লৈ এমএ কৰি পেলাই অৰুণাচলৰ নিচিনা এখন তোমাৰ ষ্টেটত গৈ পেলাই তাৰ পৰা প্ৰিন্সিপাল হৈ পেলাই ৰিটায়াৰ হৈ আহিছে কিমান মানুহে তেওঁক ভাল পায় আৰু তেওঁৰ একমাত্ৰ জীয়েক মোৰ তোমাক মই এক্সাম্পলটো দিবলৈ বিচাৰিছো মই যেতিয়া ঘৰ যাওঁ যেটো টাইমত মোৰ ইনকাম নাছিল মোৰ মানুহজনে ব্যৱসায় কৰে মোৰ দেউতাই 5000 6000 লৈকে মোক মানে পইচা দিয়ে পইচাটো আনি থৈ দিয়ে মই গৈ পালে মই মানে কষ্ট পাব নালাগে আৰু ছোৱালীবোৰ জানা এনেও দেউতাকৰ কাৰণে লাডলি হয় ন বহুত মৰম কৰে এজনী ছোৱালী আৰু এজনী তেওঁৰ কাৰণে আজিলৈকে মোৰ দেউতাই মোৰ নামটো লৈ পোৱা নাই গম পাইছা মোক মাজনী আইজনীৰ পৰা আজিলৈকে তুমিৰ পৰা মোক তই বুলি কৈ পোৱা নাই মোৰ দেউতাই তো হেতু মানে এনেকুৱা হয় হে কথাটো মোৰ খুব মনত পৰে আৰু এতিয়া এনেকুৱা হৈছে মোৰ যদি দেউতাৰ কিবা দিগদাৰ এটা হৈছে যদি কয় বলে মা মোৰ চলিবৰ কাৰণে অকমান দিগদাৰ পইচা 50000 লাগে মোক 1 সেকেন্ড সময় এটা নালাগে তুমি মই ট্ৰান্সফাৰ কৰি দিব পাৰো তেও বা মানে এতিয়াও কিন্তু মোৰ দেউতাৰ হেতু মানে মৰম আছে মই এতিয়াও ঘৰলে গলে মোক 100 টকা এটা দেউতাই দি পঠিয়ায় মোৰ বাবাই মানে লক্ষী পইচা মই তেওঁৰ কাৰণে লক্ষী হয় মোৰ দেউতাই মোক লক্ষী বুলি মানে মোৰ লৰাতে মোক লক্ষী বুলি কয় মোৰ মানুহজনে মোক লক্ষী বুলি কয় তো হেইটো এটা একদম খুব ভাল লগা মুহূৰ্ত হয় আৰু এটা তোমাক মই আৰু দুটা ইনসিডেন্ট কৈছো মোৰ হাজবেণ্ডৰ লগত জড়িত তেওঁৰ যেতিয়া মানে তোমাৰ গাড়ী ট্ৰেভেল এজেন্সিটো আছিল কৰোনা টাইমত বহুত গাড়ী আমাৰ বেয়া হৈ গৈছে 3-4খন গাড়ী আমি কম দামত বিক্ৰী কৰি দিছো মোৰ খুব বেয়া লাগিছে মানে তেতিয়া তেওঁ মনটো মাৰি থাকে সপোন এটা ভাগি গৈছে হা সপোনটো ভগাটো নহয় তুমি তোমাৰ মানুহজনে যেতিয়া মানসিকভাৱে কষ্টত থাকে তুমি হেতু মানে চাই থাকিব নোৱাৰা মানে আমি নোৱাৰো মানে আমি ভাবো যে আমি কি কৰিব পাৰিম বাৰু অকমান সহায় কৰিব তাৰ মাজতে এটা আমাৰ বহুত ডাঙৰ এক্সিডেন্ট হৈছে তেওঁ মই ঘৰত আছিলুগে আমাৰ এখন গাড়ী তোমাৰ আমি কাবাৰিত কেজি সিস্টেমত আমি বিক্ৰী কৰিছো মানে লাখ ভাল মোৰ মানুহজনৰ একো নহলে হে সময়টোত মই কি ভাবিছো জানিছা কেক বিকি মই মানুহজনৰ গাড়ী এখন কিনি দিমেই মোৰ সপোন মানে হেইখিনিলেহে আছিল যে কেক বিকি মই মানুহজনৰ গাড়ী এখন কিনি দিমেই আৰু হে সময়টোত আমি গাড়ী এখন কিনিছো হয় গাড়ীখন কিনিছো মানে তোমাৰ ডাউন পেমেন্ট দিছো মই 2 লাখ টকা দিছো ভাবা তুমি কেক বিকা পইচা হেতু মানে বহুত ডাঙৰ এমাউন্ট আৰু হেতু সময়ত আজি ধৰা মন্থলি এটা হিউজ এমাউন্ট আহি আছে ভাল কাম কৰিছো আমি এখন বহল সমাজ পাইছো বা আমি আমাৰ ব্যৱসায়টো আমি স্প্ৰেড কৰিছো বহালাইছো হে সময়টো 2 লাখ টকাটো বহুত ডাঙৰ কথা আৰু তেওঁ নাজানে তেওঁ মই সাৰপ্ৰাইজ কৰিছো বলা গাড়ী কিনিমগে পইচাটো ডাউন পেমেন্ট কৰিবলৈ মই 2 লাখ মানে মানুহজন শকড হৈ গৈছে আৰু তেওঁ মুখৰ যেটো হাঁহি
মানে সেইটো মানে মই মানে কেতিয়াও মানে সেইটো তোমাৰ কৰোৰ টকা দিও মানুহে মানে কিনিব নোৱাৰে মানে হয় সেইটো এটা হৈছে তাৰপিছতে কি হৈছে মোৰ দেউতা খুব চৌখিন আছিলে মোৰ শহু দেউতাৰ কথা কৈছো আচলতে মোৰ পাপাই মোক ইমান বেছি মৰম কৰিছিলে নহয় তোমাক কি কম মই বুৱাৰী নহয় আচলতে মানে এইটো মই এইটো নকওঁ যে মোৰ বেলেগে মৰম নকৰে মোৰ দুজন বৰ্জনা আছে ইয়াতে তুমি পাইছাই ডাঙৰ দাদা আৰু এজন এডভকেট হয় তেওঁ জেল ৰোডত থাকে দুইজন বৰ্জনায়ো মোক নিজৰ ছোৱালীৰ নিচিনাই কৰে মই ইয়াতে বুৱাৰী হৈ নাথাকো মই ছোৱালীৰ নিচিনাকে থাকো বৰ্জনায়ো দুইজনেও মোক বহুত মৰম কৰে বাৰু বহুতো আছে আৰু তোমাৰ মোৰ পাপাই মানে মোক বহুত মৰম কৰিছিলে মই বহুত মিছ কৰো তেওঁক মোৰ পাপাই মোক লাষ্ট টাইমলৈকে এটাই কৈছিলে মা তই পইচাবোৰ ইমান খৰচ নকৰিবি মানে তেওঁ খুব চৌখিন আছিলে মানে ঘৰ এটা বনাব লাগিব হয় দেই ঘৰ এটা বনাব লাগিব গাড়ী এখন কিনিব লাগিব তো গাড়ী এখন কিনিব লাগিব সেই মানে কথাটো যে মানে মই মানে খুব আবেগিক হৈ যাওঁ পাপালে মনত পৰিলে আৰু মানে মই মনৰ পৰা মই ভাবি লৈছিলো যে হয় মই এইটো মই কৰিব লাগিব মানে এনেকে মই কৰিম মই পাৰিম মানে হেনেকে মই মানে ভাবো তাৰপিছতে তোমাৰ পাপাৰ ডেথ হৈছে পাপাৰ সকাম হৈ গৈছে আমাৰ জেন এখন আছিলে গাড়ীখনৰ চকাগিটা বেয়া হৈ গ'ল কৰোনা টাইমত গাড়ী বহি আছে গেৰেজত 5খন গাড়ী তাৰপিছত গাড়ীখন কাৰোবাক এওঁ বিকি দিলে মোৰ ইমান বেয়া লাগিছে নহয় পাপা সেই গাড়ীখনৰ আগৰ সিটত বহি ফুৰিবলৈ যাব পুতেকৰ লগত বয়কৰ লগত সেই তেনেকুৱা আছিলে তাৰপিছতে মই তোমাৰ মোৰ নিজৰ পইচাৰে মই ডাউন পেমেন্ট দি মই হাজবেণ্ডক সেই ৱেগনাৰ ZXi গাড়ীখন মই নিজে তেওঁক গিফ্ট কৰিছো ইনষ্টলমেন্ট মই মোৰ নিজৰ পইচাৰে মাৰিছো তেওঁক এটকা মই মাৰিব দিয়া নাই হেতু মানে মোৰ কাৰণে বহুত ডাঙৰ কথা মানে বহুত ডাঙৰ কথা মানে মই হেবোৰ মানে মই তোমাৰ এক্সপ্ৰেছ কৰিব হয়তো মই জনা নাই বা মই তোমাক এক্সপ্লেইন কৰিবও নোৱাৰিম মানে হেতু মোৰ কাৰণে মানে বহুত ডাঙৰ কথা মই খুব মানে মই পাপাক এতিয়া মই বহুত মিছ কৰো কালি ৰাতি মই ডাইনিঙত কৈছো মাহাতক মই পাপাক সপোনত দেখা নাই ইমান দিন মানে তেওঁ মানে খুব ভাল পায় মই এনেকে কেক বনাই থাকো গম পাইছা আমাৰ ঘৰটো মানে তেতিয়া তোমাৰ পকা ঘৰ নহয় খিৰিকীখনেদি পাপাই বাহিৰ ফালৰ পৰা ৰৈ পেলাই মানে চাই থাকে মানে কেক বনাওতে দেই তাৰপিছতে তোমাৰ হেৰি হয় মোৰ মানে পটকে নজৰ লাগে মোৰ হাতখনত যাদু আছে বুলি কয় মানুহে মোৰ মনত আছে এতিয়াও তুমি যেতিয়া ফেক্টৰীটো ষ্টাৰ্ট কৰিছিলা তুমি কৈছিলা সদনা বা হাতখন লগাই থৈ যাবই মোৰ মনত আছে মই যাম কেতিয়াবা তোমাৰ ফেক্টৰীত হাতখন লগাই থৈ আহিম এনেকে সবে কয় বাৰু তো মানে সেই পটকে যেনিবা তুমি যেনিবা মই কেক বনাই থাকোতে কৈছা সন্নাবা ইমান ধুনীয়া হৈছে আৰু নেক্সট সেকেন্ডত তোমাৰ মই কেক বনাব নোৱাৰা হৈ যাম মোৰ হিংহ ৰাখি হয় তোমাৰ মানে মই পটকে মানে দুৰ্বল হৈ যাম ৰাতি 12টা বজাতো মানে পাপাই সেই পুঠি উলিয়াই মুখ লগা মন্ত্ৰ মাতে যে পানী মানে তোমাৰ মন্ত্ৰ মাটি পেলাই তেওঁ মোক খাব দিয়ে কেকৰ বস্তুত ছদিয়াই দিয়ে হেনেকুৱা মানে হেবোৰ মানে মই খুব মিছ কৰো তেওঁ যদি আজি আপোনাৰ এই সন্মান দেখিলে হেতেন বহুত তুমি মানে এটো মানে একদম ভাবিব নোৱাৰা কথা মোৰ আজি নিজৰ দেউতা মানে যিমান হ্যাপি হৈছে মোৰ মানুহজন যিমান হ্যাপি হৈছে মোৰ যদি পাপা জিয়াই থাকিলে হেতেন ন গুটে পৃথিৱীখনকে কলে হেতেন গম পোৱা নাই সব মানুহক মাতি আনিলে হেতেন মানে তে মানে বহুত ভাল পায় মানে তেওঁ কলে হেতেন মোৰ বুৱাৰী এনেকুৱা কৈছে আৰু ডাঙৰ ডাঙৰ যিবিলাক মই এচিভমেন্ট কৰিছো তোমাৰ ৰিপাব্লিক ডে এটেন্ড কৰিছো মই মুদিৰ লগত চাহ একাপ খাইছো হয় হয় দেখিলে মই যাম হয় মানে আপুনি সেই ক্ষেত্ৰত আপুনি পৰিয়ালৰ সাপোৰ্টৰ কাৰণে আমি লাকি উইদাউট পৰিয়ালৰ সাপোৰ্ট এগৰাকী মানুহ মানে অকলে তোমাৰ আগবাঢ়ি যোৱাটো বহুত দিগদাৰ হয় মানে এটা আপোনাৰ এটা ল'ৰা আছে গোটেইখিনি মেনেজ কৰি হয় সব মেনেজ কৰিবলগীয়া হয় মানে হেতুই মই আপোনাক জানিব যে আমাৰ মহিলা প্ৰত্যেকগৰাকী মহিলাৰ নিজৰ পৰিচয় থকাটো বহুত বেছি বহুত জৰুৰী বহুতেই জৰুৰী আৰু তোমাৰ পৰিচয় মানে কি পৰিচয় মানে তোমাৰ পৰিচয়ৰ লগত তোমাৰ পইচাটো থাকে পইচা মেইন হয় মই বাৰে বাৰে কৈ আছো পৰিচয়ৰ লগত তোমাৰ পইচাটো থাকিবই আৰু পইচা থাকিলে তুমি সন্মান পাবা আজিৰ যুগত আমি আগতে কওঁ যে সন্মান কিনিব নোৱাৰি সন্মানটো আমি হেৰি কৰিব লাগিব গুটলিব লাগিব আমি এচিভ কৰিব লাগিব কিন্তু এতিয়া যুগটো এনেকুৱা হৈ গৈছে টাইম এনেকুৱা হৈ গৈছে তোমাৰ যদি পইচা আছে নহয় তোমাৰ মিটিং একদম আগৰ সিটত তোমাক বহিব দিব মই কৈছো মৰম কিনিব পাৰি এইটো ৰাইট গতিকে সন্মানটো আৰু হেৰি হৈ গৈছে কথা নাই প্ৰায় কি দেখো কবাকটো কিবা মিটিং এখনত গামোচা এখন পিন্ধিবলৈ আপুনি যদি ডোনেশনটা ভাল দিয়ে আপুনি লগানো তোমাক পিঠাই দিব একো কথা নাই কিন্তু আমাক নালাগে মই তুমিতো মোক জানা ভালকেনে মই কোনো এৱাৰ্ডৰ পিছত বা মই এইবোৰ খুব বেয়া পাওঁ মানে মই নিজকে নিজে মই নমিনেট নকৰো কৰবাত যদি মই কিবা এটা পোৱা নাই তেতিয়া মই ভাবো চাগে কৰবাত মোৰ অকনমান যোগ্যতা কমি আছে যেতিয়া মই পাম তেতিয়া মই মোৰ ভাল হ'ব মানে আৰু ভাল হ'ব এনেকে মই ভাবো আৰু যিখিনি মোৰ কাৰণে আছে মোৰ ভাগ্যত আছে সেইখিনি তুমি মোৰ পৰা কাঢ়ি নিব নোৱাৰা আৰু মই এটাই মই বিশ্বাস কৰো মই যদি ভাল কাম কৰিছো মই ভাল কাম কৰিছো যদি তাৰ ফলটো তাৰ ৰিজাল্টটো ভাল হ'ব আৰু যদি মই হসকে ভাল কাম কৰা নাই কৰবাত নহয় কৰবাত গম পাব ৰিজাল্টটো বেয়া ৰিজাল্ট এটা আহিব বিফল হৈ পাইছে নে
অফ কোৰ্স why not বিফলতা বিফল কিয় নহয় বিফল যদি মানুহ নহয় মানুহ তেতিয়া উঠিব নোৱাৰে সফলতাৰ চিৰি বগাব নোৱাৰে বিফল হ'বই লাগিব ফাৰ্স্ট তোমাক কথাটোৱে কেক বনোৱা নিনাই কৈছে তো বিফল নহব 1500 টকা দি কেক শিকাইছো ফাৰ্স্ট কেক নষ্ট যদি হেদিনাখন বিফল নহলে আপোনাৰ সেই জিদ্দিটো মোৰ মনলে নাহিলেতেন পাৰি যোৱা হলে তোমাৰ আৰু হৈ পাইছো বিফল ধে আছে এনেকুৱা বিফলতা সব আৰু ক'ব নোৱাৰি হয় কিন্তু বিফলতাৰ সন্মুখীন হৈছো বিফলতা মানে আপুনি এটো ভাবে যে সফলতাৰ চিৰি বগাবলৈ হলে বিফলতাটো প্ৰয়োজন আছে মানুহে তেতিয়াহে গম পায় ঠেকা খাইহে মানুহে শিকে ঠেকি শিকে দেখি শিকে কিবা আছে ন আগৰ কথাবোৰ যে তো ঠেকা খালেহে মানুহে বুজি পায় যে এইটো আমি এনেকে কৰা হলে এইটো ভাল হলতেন নেকি এইটো এনেকে হ'ব নালাগিছিলে নেকি ন সেই কথাবোৰ তেতিয়াহে গম পায় মানে এটো কাৰণে বিফলতা জৰুৰী হয় মানুহৰ কাৰণে কিন্তু বৰ্তমান মানে আমাৰ সমাজত এনেকুৱা হয় মানে বিফলতাৰ কাহিনী কিন্তু কোনো নুশুনে আপুনি কিমান চেষ্টা কৰিছে কিমান ত্যাগ কৰিছে কিমান কষ্ট কৰিছে হেতু কোনো গুৰুত্ব নাই আপুনি আজি সফল হৈছে তেতিয়াহে মই আপোনাক গুৰুত্ব দিম চিনাকি দিম যে তেওঁ মোৰ লগৰ হয় কিন্তু আপোনাৰ কষ্ট বা বিফলতাখিনিক মই কেতিয়াও হেতু এই কথাটো এটো তোমাৰ মাজতে বহুত কন্ট্ৰভাৰ্সি হৈছে কি মইতো নিজে পোষ্ট কৰিছো তুমি পাইছা মই বহুতক ধুইছো পুৰা এটো 90% আমাৰ অসমৰ ছোৱালী এটা কেক আৰ্টিষ্ট কেক বনায় কেক বেপাৰী yes বেপাৰী শব্দটো ইতাত ইউজ কৰিব নালাগিছিলে হেতুৱে মোৰ মনটো আসলতে চুই গল মই নিজকে কেক বেপাৰী বুলি কৈ পেলা চিনাকি দি মই ভাল পাম মই কিন্তু কথাটো হৈছে সেই হেনেকুৱা কথা বুবাও এসাম মানুহ আছে যাৰ মানে কোনো কাম নাই আৰু তোমাৰ মই এটো কাৰণে তোমাক কৈছো যে প্ৰতিগৰাকী মানুহে নিজৰ ভৰিত নিজে থিয় হ'ব লাগে আমাৰ অসমখনত ইমানখিনি মানে ৰিসোৰ্স আছে বহুত আছে কৰিবলগীয়া কাম বহুত কিবা কিবি কৰিব পাৰে ন তো মানে কি হয় মানুহখিনিয়ে যদি সবে কিবা নহয় কিবা এটা কিন্তু আমাৰ প্ৰবলেমটো কোনখিনিত বুলি ভাবা বাৰু মই কি ভাবো জানা আমাৰ অসমৰ মানুহবোৰ মাইকী মানুহবোৰ বহুত হিংসা কৰিয়া তুমি জানানে নাজানা মই নাজানো উন্নতিটো দেখিব নোৱাৰে তোমাৰ মই এনেকুৱা মানুহ মই মানে মুখামুখি হৈছো যত নেকি আগদিনা একে ঘৰৰে ডাঙৰ বোৱাৰীজনীয়ে কেক শিকি গৈছে নেক্সট ক্লাছটোত তাহাতৰ ঘৰৰ সৰুজনী মোচত শিকিব আহিছে আৰু মই সুধিছো আপোনাৰ ঘৰ ক'ত মই ক্লাছৰ পৰা ঘূৰাইও পঠাইছো তুমি মোক জানাই মই বহুত একদম ষ্ট্ৰেট নাকৰ পুনে হা তো মই সুধিছো তেওঁক আপুনি কোন হয় কোৰ হয় সুধিছো গৰিহাগৰ বোলা আৰু এগৰাকী বাইদেৱে মোৰ ওচৰত শিকিছিলে হি এনেকে কৈছো তেওঁ আমাৰ ঘৰৰে মোৰ বোলে বৌ হয় মোৰ তেতিয়াহলে আপুনি কিয় আহিছে তেওঁ কৈছে না ময়ো কৰিম মই আপোনালোক দুইজনী একেটা হৈ কৰক মই হৈ নকৰিব আমি হৈ একেটা ঘৰতে থাকে তাৰপা কৈছে নাই তেওঁলোকৰ মোৰ মানে মনটো নিমিলে গতিকে মই মানে তেতিয়া আপুনি বেলেগ এটা কাম শিকক তাৰপিছত কৈছে নাই মই কেকে শিকিম মই আপোনাৰ ওচৰতে শিকিম মই বাইদেউ বেয়া নাপাব আপোনাক শিকাব নোৱাৰো আপুনি জগ এনেকে মই কথাইও পাইছো ভাবা তুমি মানুহবোৰৰ মাইন্ডসেটটো কিমান নেৰো থাকে যদি তুমি ধৰা তুমি মই যদি জাজোৱালি মই কৰি থকা কামটোহে তুমি কৰিব পাৰিবা নেকি আৰু ঢেৰ সোৰ্স আছে হেতুকে আমি লগ হৈ কৰিলে আৰু যেতিয়া তুমি মই হৈ কৰি থকা কাম এটা যেতিয়া আমি হৈ কৰে ন তাৰ পাৱাৰ দুগুণ হয় সাকসেস হ'বলে মানে কম সময় লাগে তেতিয়া মানুহক সেই কথাবোৰ আমাৰ মানুহে বুজি নাপায় আৰু মানে কি হয় তোমাৰ কেক বনোৱা মানুহ এজনী ওচৰ পাজৰে থকা মাইকী মানুহ বাকি কিজনে কেক বনাবলেহে শিকিব বেলেগ নিহিকে তোমাকে মই কৈছো এটা গলিত 5 ঘৰ মানুহ আছে 5 ঘৰত যদি কেক বনায় 5 ঘৰৰ লগতে তোমাৰ ভাল তুমি কা ঘৰ পা আনিবা তুমি কাৰো ঘৰৰ পাই নানা বেলেগৰ পা আনি তুমি ভাবিবা ইহতৰ ঘৰ পা আনিলে ইহতৰ ঘৰত বেয়া হ'ব ইহতৰ ঘৰ পা আনিলে ইহতৰ ঘৰত কিন্তু সেই ক্যালকুলেশনটো আমাৰ মানুহে কৰিব নজনা কাৰণে বহুত মানুহ আজিও মানে তোমাৰ পিছ পৰি আছে ব্যৱসায় ষ্টাৰ্ট কৰি আকৌ সামৰিবলগীয়া হয় আৰু ব্যৱসায় এটা তোমাৰ এনে আৰম্ভ কৰিলে নহয় ব্যৱসায়টো আৰম্ভ কৰোতে আমি বহুত কথা ভাবিবলগীয়া হয় তাকে যেতিয়া গুটেই পৃথিৱীতে বুলি ক'ব পাৰি আৰু ময়দাটোতো একদম কম্পালসৰি বিস্কুট বুলি ক'লে বিস্কুট ব্ৰেড হক যিখিনি গুটেই ময়দাতে গৈ থাকে বা অসমতো বহুতখিনি বিস্কুট বনোৱা মানে বেকাৰী আছে তাৰ মাজত কিন্তু আপুনি ইমান পৃথক চিন্তা কেনেকৈ ভাবিলে যে আমাৰ চাউলৰ গুড়িটোৰ পৰা বিস্কুট এটা কৰিব পাৰে ভাল কোৱেশ্চন কৰিছা তোমাৰ প্ৰথম কথাটো হৈছে প্ৰথম ৰিজনটো মই নিজে মোৰ তোমাৰ প্ৰেগনেন্সি পিৰিয়ডত মই দুবাৰ প্ৰেগনেন্ট হৈছো তোমাৰ ফাৰ্স্ট টাইম মোৰ লৰাটোৰ দিনতো মোৰ প্ৰেগনেন্সি পিৰিয়ডত তোমাৰ সুগাৰ ওলাইছিলে এনে মোৰ বডিত সুগাৰ নাই কিন্তু হেতু তোমাৰ গ্ৰেষ্টেশনাল ডায়াবেটিস বুলি কয় হেতু তোমাৰ অনলি প্ৰেগনেন্সি পিৰিয়ডত আপ ডাউন হৈ যায় কিন্তু হেতুৰ এটা মানে ঋণাত্মক প্ৰভাৱ হয় কেতিয়াবা বেবি এবনৰ্মেল হৈ যাব পাৰে ফাৰ্স্ট টাইমে মোৰ তেনেকুৱা হৈছিল হেতু সময়ৰ পৰা মই চিন্তা কৰি আছো মানে মই হেতু জানো মই খুব পঢ়ো হা
মই এনেকুৱা এগৰাকী মহিলা হয় মই যেতিয়া সময় পাওঁ মই তেতিয়াই পঢ়ো কিতাপ পঢ়া হওক মোবাইলতে হওক গুগল সাৰ্চ কৰা হওক শেষ নহয় মই খুব শিকি থাকো মানুহৰ পৰা মোৰ কাৰণে সেই সৰু বাচ্চা এটাৰ পৰাও মই শিকিবলগীয়া থাকে মানে শিকি থাকো তাত মই যিমান চাইছো মানে আমাৰ ফাইন ফ্ল'ৰ যিবিলাক ফাইন ফ্ল'ৰ বুলি ক'লে কি আহে তোমাৰ বেচন আহে ময়দা আহে মেইনলি আটা আহে এই বস্তুবিলাকত তোমাৰ গ্লুটন বুলি এটা খনিজ মানে বহুত বেছি থাকে গ্লুটন আৰু গ্লাইচেমিক ইনডেক্স তোমাৰ 24 চনত মুখ্যমন্ত্ৰী মহোদয়ে তোমাৰ গম পোৱাই তুমি 4 বা 5 বাৰ মোৰ বিষয়ে লিখিছে তেওঁ পোষ্ট কৰিছে ইউটিউব চেনেলত তো মানে তাত তোমাৰ সেই সাৰে এটা ভিডিঅ'ত মোৰ গ্লুটন ফ্ৰী বিস্কুটৰ হেৰি কৰোতে তাতে কোনোবা এজন দাদাই মানে কমেন্ট কৰিছে কথাটো মোৰ পটককে এতিয়া মনলৈ আহি গৈছে তেওঁ মানে কৈছিলে যে হেৰি তোমাৰ সুগাৰ ফ্ৰী বা গ্লুটন ফ্ৰী ইটস ওকে বাট মানে কেমিকেল বা এনেকুৱা কিবা কিবি মানে গ্লাইচেমিক ইনডেক্স এইবোৰ কি মানে এইবোৰ থাকিলেতো নহব এনেকে কৈছিলে তো মই সেই উত্তৰটো মানে মই এতিয়া তোমাৰ ইয়াৰ সৃষ্টিৰ জৰিয়তে মই দিবলৈ বিচাৰিছো এনেওতো ভিডিঅ'টো বহুত মানুহে চাব পাব ন চাউলৰ পৰা বিস্কুট বনোৱাৰ কাৰণটো মই তোমাক কৈ আছো চাউলৰ পৰা বিস্কুট চব চাউলৰ পৰা বিস্কুট বনাব নোৱাৰি এইটো এটা ভুল কনসেপ্ট মানুহে ভাবি ল'ব পাৰে মানে কি যেতিয়া আমাৰ ব্লাড সুগাৰ বাঢ়ে আমাক ডক্টৰে ভাতৰ বদলি ৰুটি খাবৰ কাৰণে কয় ন ৰুটিটো কিয় খাব কয় আমাৰ নৰ্মেল যিখিনি চাউল হয় হালি চাউল লাহি চাউল আমি যিখিনি ভাত খাওঁ সেই চাউলখিনিতকে আটাত তোমাৰ গ্লুটনৰ পৰিমাণটো কম থাকে সেইটো কাৰণে ৰুটি খাব কয় বা তোমাৰ মানে তাত গ্লাইচেমিক ইনডেক্সটো কম থাকে কাৰণে খাব কয় আমাৰ অসমত মানে এনেকুৱা কেইটামান ৰিচ ৰাইচ আছে যিকেইটাত গ্লাইচেমিক ইনডেক্স আৰু গ্লুটনৰ পৰিমাণটো একদম কম মানে জিৰোৰ নিচিনা মাইনাছ লাগি আছে সেইকেইটাতকে ৰিচ ৰাইচ তোমাৰ জহা ৰাইচ ৰেড ৰাইচ আৰু ব্লেক ৰাইচ সেইকেইটা তুমি ক'তো নোপোৱা অসমৰ বাহিৰত ক'ত জহা চাউল পাবা নোপোৱা ৰিচ ৰাইচ তো মানে সেই সময়টোত মানে মই ভাবিলো মই ফাৰ্ষ্ট টাইম ভবা নাছিলো হা সেকেন্ড মই যেতিয়া কনসিভ কৰিছো একচুয়ালি মই নজনাকে মই কনসিভ কৰিলো ডক্টৰৰ লগত কনসাল্ট কৰিলো হ'ব বেবি ৰাখি দিম আৰু তোমাৰ 6 month মই প্ৰেগনেন্সি পিৰিয়ডটো মই কন্টিনিউ কৰিছো লাষ্টত এনেকুৱা হৈছে মোৰ ব্লাড সুগাৰ 500-600 হৈ গৈছে আৰু মোৰ বেবি এবনৰ্মাল হৈ গ'ল তোমাৰ মই যেনেকে সিজাৰিন কৰি মই বাচ্চাটো জন্ম দিছো তেনেকে মই এবৰ্ট কৰিবলগীয়া হ'ল মানে তো সেই সময়টোত মই এটাই কথা ভাবিছো আমি কি কৰিব পাৰো মানে আমাৰ খাদ্য প্ৰণালীটোত আমি চোৱা বেকাৰী প্ৰডাক্ট এটা নোহোৱাকে কোনো এঘৰ মানুহ কিন্তু নচলে হয় না একদম কৰৰপতি ঘৰৰ পৰা একেবাৰে ভিক্ষাৰী মানুহ ঘৰতো তোমাৰ বিস্কুটটো জৰুৰী হয় ৰাতিপুৱা চাহ কাপৰ পৰা আৰম্ভ হয় সবে খায় আৰু তোমাৰ হেতু কাৰণে মই মানে ভাবিলো যে আমি পাৰো নেকি মানে এনেকুৱা কিবা কৰিব যিটো বস্তু তোমাৰ লাভো হ'ব ইনডাইৰেক্টলি খেতিয়ক কিজনো লাভ হ'ব এনেকে ভাবিলো আৰু ভাবি পেলাই মই ট্ৰাই কৰিলো তোমাৰ জহা চাউলৰ প্ৰথম জহা চাউলৰ তোমাৰ নৰ্মেল যিটো জহা চাউলৰ বিস্কুট মানে হেতু বনাইছো তো প্ৰথমতে মই সুগাৰ দিয়ে বনাইছিলো সুগাৰ লেভেলটো কমাই পেলাই বনাইছিলো এনেই তোমাৰ তুমি জানানে নাজানা মই নাজানো 1 কেজি বিস্কুটত 250 টোৰ পৰা 300 গ্ৰামলৈকেও সুগাৰ থাকে আমাৰ বিস্কুটবোৰত তেতিয়া তোমাৰ মই 100 গ্ৰাম সুগাৰ দিছিলো হেতু তোমাৰ 18 চন মানৰ কথা আৰু তো হেতু চালো ৰিসাৰ্চ কৰি প্ৰথমতে বিস্কুট বনাই পেলাই মই নিজে চাইছো মই সব বস্তু নিজে ট্ৰাই কৰো প্ৰথম আমাৰ এওঁকে খাব দিও মই যি হয় হক আৰু হয় তেওঁকে দিও মানে খাবলে খাই পেলাই তেওঁটো মানে তেওঁ খাবলে দিয়াৰ এটা মানে পজিটিভ কাৰণো আছে তেওঁ সদায় মোৰ ভুল উলিয়াই ভুলটো ক'ব লাগে ভুল উলিয়াই তেওঁ মানে মোক সদায় কয় যে জান এটো মানে এনেকে হোৱা হলে বেছি ভাল হ'ল তেন নেকি এটো এনেকে হোৱা হলে মই মানে কেতিয়াবা মানে ফেৰ পাতি যাওঁগে যে মানে এবাৰো ভাল হৈছে বুলি ক'ব নোৱাৰা নে মানে এনেকুৱা মানে মই অকমান ফেপেছ ধৰা আৰু তাৰপিছতে তোমাৰ হে আৰু আৰম্ভ কৰিলো তাৰপৰা মিলেটৰ ওপৰত মই তেতিয়া আমাৰ 2023 টো তোমাৰ মিলেটিয়াৰ ঘোষণা কৰিছিলে গোটে বছৰটো তো হেতু বছৰ মই মিলেটৰ ওপৰতো কাম কৰিলো তোমাৰ চালু কিন্তু কথাটো কি হয় যিবিলাক আমি বিস্কুট বনাও হেবিলাক আমি মানে অকল ফিংগাৰ মিলেটটোহে বনাব পাৰো ফক্সটেল হক পাৰ্ল হক এবিলাক মিলেটৰে তোমাৰ আমি যেতিয়া বেকাৰী প্ৰডাক্ট বনাও মানে তেতিয়া মানে ইমান ফাইন নহয় মানে বস্তুটো ইমান ভাল নহয় আৰু বেকাৰী বুলি ক'লে মানুহে টেষ্টলেছ বস্তু এটা খাবও নিবিচাৰে টেষ্টটো সদায় বিচাৰে তো মূল কাৰণটো মোৰ হেলথৰ লগত জড়িত গ্লুটন গ্লাইচেমিক ইনডেক্স কম আছে চাউলগিটা আমি বাহিৰলৈ লৈ যাব পাৰো ভাল খবৰটো জানা আউট অফ ইণ্ডিয়াও প্ৰডাক্ট গৈছে ট্ৰেডমাৰ্কলৈকে সব আহিছে এতিয়ালৈকে মোৰ ট্ৰেডমাৰ্ক সব হৈ গ'ল আৰু প্ৰতিটো প্ৰডাক্টৰ মোৰ তোমাৰ ল্যাব টেষ্ট কৰা আছে নিউট্ৰিশন ভ্যালু উলিওৱা আছে বিস্কুটৰ পেকেটৰ ওপৰতে গোটে চাৰ্ট যেনেকে গুডডে ডাঙৰ কোম্পানী বিলাকৰ যেনেকে থাকে তেনেকে হেতু মানে মই ক'ব লাগিব এটো তোমাৰ ASL বুলি এটা মই ষ্টাৰ্টআপ পাইছিলো হেতু তোমাৰ আমাৰ বিজনেসটো আপগ্ৰেড কৰিবৰ কাৰণে বহুত কথা আমি জনাও নাছিলো হেতু সময় ব্যৱসায় এটা কৰিছো হে আৰু
আমি তাত একো নাজানো কি বিকিব লাগে আমি এটা পইচা পাব লাগে কিন্তু ব্যৱসায় এটা লৈ পেলাই আমি কেনেকৈ আগবাঢ়িব লাগে আমি কেনেকৈ এখন ইণ্টাৰনেশ্যনেল মাৰ্কেট ল'ব লাগে নেশ্যনেল মাৰ্কেট ল'ব লাগে তোমাৰ বস্তু এটাতো এনেই বিকিলে নহ'ব তাত আমি কি কি থাকিব লাগে কি থাকিব নালাগে সেই কথাবোৰ তেওঁলোকে শিকালে ভালকেনে এতিয়া এটা ভাল মানে পজিশ্যনত আছে চন্দনা ষ্ট্ৰীট বুলি এটা ব্ৰেণ্ড আছে ভাল কথাটো হৈছে তোমাৰ দুবাৰকে লঞ্চ হৈছে ব্ৰেণ্ডটো মোৰ এবাৰ তোমাৰ গুৱাহাটীৰ গ্ৰেণ্ড ভৱেন্দালয়ত AGL ফালৰ পৰা লঞ্চ কৰিছে তাৰপিছত আমাৰ মাননীয় তোমাৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ছাৰ তেওঁ নিজে শিৱসাগৰত আহি পেলাই আমাৰ DC ছাৰৰ অফিচত তেওঁ মোৰ ব্ৰেণ্ডটো লঞ্চ কৰিছে চন্দনা ষ্ট্ৰীটটো এইটো ভাল আৰু মোৰ কাৰণে বহুত ভাল লগা কথা ইমান মানে ভাবিব নোৱাৰা কথা অকস্মাত এটা আৰম্ভ কৰা এইটো মানে ব্ৰেণ্ড হৈ গ'ল আৰু এতিয়া এইটো এনেকুৱা নহয় যে অকল মানে বিস্কুট কেক বিলাকেই মই চাউলৰ পৰা ট্ৰাই কৰিছো মই সদায় ৰিচাৰ্চ কৰি থাকো কি কৰিলে কি ভাল হ'ব এতিয়া আৰু খুব সোনকালে আৰু বেলেগ বেলেগ প্ৰডাক্টটো আহিব তোমাৰ একদম খুব সোনকালে আহি আছে ভীমকল আৰু ব্ৰকলিৰ এইকেইটা মই ৰিচাৰ্চ কৰি আছো মানে সেইকেইটাৰ পৰা তোমাৰ বেলেগ প্ৰডাক্ট আহিব বেকাৰী প্ৰডাক্টেই হ'ব মানে ইনডাইৰেক্টলি এটা হৈছে কি আমাৰ থলুৱা যোনসকল কৃষক তেওঁলোকৰো এটা আমাৰ এনে চোৱাচোন মানুহেতো খেতি কৰে ন এনে নৰ্মেল ধানখিনিয়ে খেতি কৰে এতিয়া মই যদি এজন খেতিয়কক কওঁ মোক মান্থলি 15 কুইণ্টেল জহা চাউল লাগিব অবভিয়াছলি তেওঁ খেতিটোত গুৰুত্ব দিব আৰু দামী চাউলটো হ'ব মই তেওঁৰ পৰা কিনিছো ইনডাইৰেক্টলি তেওঁ মোৰ লগত ইনক্লুড হৈছে ন আমি বাহিৰৰ প্ৰডাক্ট এটাতকে আমাৰ অসমৰ বস্তুটো আমি ভাল বস্তুটো আমি বাহিৰলৈ লৈ যাওঁচোন বাহিৰৰ পৰাতো আমি বহুত বস্তু আনো ন সব বস্তু বাহিৰৰ পৰা আহে আমি আচলতে অসমখনৰ পৰা কি বাহিৰলৈ পঠাব পাৰিছো মোৰ কথাটো সেইটো মানে হয় আমাৰ ৰাইজেও এটা হেল্ডি বস্তু পাব কাৰণ আপুনি এটা ত্যাগ কৰিলে বহুত ডাঙৰ ত্যাগ আৰু তুমি ভাবিব নোৱাৰা তুমি মোক এতিয়া দেখিছাহে স্বাস্থ্যৱান মই কিমান কাম কৰো মোৰ তোমাৰ শিডিউলটো এনেকুৱা হয় তোমাৰ 5:30 বজাত শুই উঠো 7টালৈকে তোমাৰ বেটাৰ যাব হয় তাৰ টিফিন ৰেডি কৰি তাক পঠিয়াও তাৰপিছত তোমাৰ কেকৰ ৰুমটোত সোমাই 1-2টা বাজি যায় কেতিয়াবাতো ৰাতি 7-8টা বাজি যায় আৰু মই ৰাতি 12টা বজালৈকে কাম কৰি থাকিব পাৰো সেইখিনি মহাদেৱে মোক দিছে বুলি ক'ব লাগিব মই মহাদেৱক পূজা কৰো তো কৰি আছো চাওঁচোন কি হয় এতিয়া এইখিনিতে মই এটা কথা সুধো আমি যিখিনি আপুনি প্ৰডাক্ট বনাইছে বা আমাৰ তেনেকুৱা অইন মহিলাও আছে বেলেগ বেলেগ ধৰণৰ কাম কৰি আছে আপুনি ভাবেনে যে আমাৰ এই সামগ্ৰীখিনি এখন উপযুক্ত বজাৰ আমাৰ অসমত পাইছে বুলি নাই নাই ইয়াতে তোমাৰ অকল প্ৰডাক্টৰ মানে প্ৰডাক্ট এটা আচলতে বনালে নহ'ব উপযুক্ত মাৰ্কেট এখন পাবলৈ হ'লে বহুত কথা আছে লেবেলিং পেকেজিং এইবিলাকৰো কথা আছে বস্তু এটা কি হয় তুমি চাবাচোন বিস্কুটৰ পেকেট এটা কিনিব গৈছা হা তুমি তাতে যদি গৈ পেলাই দেখা যে ধূলি চুলি লাগি আছে লেতেৰা বক্স এটাত ভৰাই থৈছে অবভিয়াছলি তুমি সেইটো নিকিনা তুমি তাৰ ওচৰতে থকা ভাল পেকেজিঙৰ এটা বস্তু কিনিবা ন গতিকে ব্ৰেণ্ডিং পেকেজিং তাৰপিছতে তোমাৰ মই অকমান আগত কৈছো নিউট্ৰিচন ভেলু এই বস্তুবিলাক আজিকালি মানুহবোৰ খুব হেল্থ কনচিয়াছ চবেই মানে কনচিয়াছ খোৱা বস্তু এটা আৰু আমাৰ পিঠা পনাৰ বজাৰখন হৈছে তিল পিঠাটোৰো তোমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰলৈকে বজাৰ আছে কিন্তু মানুহে এইখিনিলৈকে এইটো কাৰণে কৰিব পৰা নাই কিছুমান বস্তু যে আমাৰ হেৰি হয় তোমাৰ লং লাষ্টিং নহয় সেলফ লাইফ কম তিল পিঠা এটা কিমান দিন যাব আমাৰ মানুহে বহুখিনি নাজানে মই বাৰু তিল পিঠা নবনাও কিন্তু মানে কি মই সদায় মানুহৰ পৰা শিকিবলৈ চেষ্টা কৰি থাকো হা মই বাহিৰত এবাৰ যাওঁতে দেখিছো তিল পিঠাটো তোমাৰ বনাইছে তিল পিঠাখিনি দিছে দি পেলাই পিঠাটো আমি তাতে যেতিয়া উঠি আহিব হয় গুড়খিনি দি আমি ফোল্ড কৰি দিওঁ ন তেওঁলোকে ফোল্ড কৰা নাই তিল পিঠাটো এলুটি দি দিছে দুলুটি কৰিছে তাৰ মাজত বস্তুটো বেটাৰটো ভৰাই ফোল্ড কৰি তাৰমানে তুমি সেইটোৱে লাষ্টিং বেছি কৰিব গম পালা দুইটা চাইডে সিজি গ'ল তো অকণমান আমি কষ্ট কৰিব লাগিব আমি যদি এখন ভাল মাৰ্কেট পাবলৈ হয় আমি কষ্ট কৰিব লাগিব ভালকে মানে বস্তুটো আমি সাৱধানো হ'ব লাগিব খোৱা বস্তু মানে আমাৰ হেল্থটো জড়িত হৈ থাকে গতিকে এনেকুৱা হ'ব নালাগে যে আমি বস্তু এটা বিকিছো আৰু বনাৰ বিকু পইচা পাওঁ সেনেকে হেনে য'ত দিখতা হে ও বিকতা হে এইখিনিন বিকতা হে এইটো মই সদায় কওঁ য'ত দিখতা হে ও বিকতা হে এইখিনিন বিকতা হে বাৰ বাৰ নেহি বিকেগা যদি তুমি বস্তুটো তোমাৰ কোৱালিটি ভাল হলে তোমাৰ বস্তুটো দেখাৰ লগে লগে তুমি যেনিবা আজি মোৰ প্ৰডাক্ট এটা খাইছা কালিলে তোমাৰ লগত কোনোবা গৈ মোৰ পেকেটটো চাই থাকোতে তুমি কবা বহুত ভাল বস্তু হয় লৈ লোৱা কিন্তু বস্তুটো দেখিবলৈ ভাল কিন্তু তাৰ কোৱালিটিটো বেয়া তুমিতো তোমাৰ ফ্ৰেণ্ডজনক কবা এই খাব ভাল নহয় দিখাবা হয় নিকিনিবা গতিকে য'ত দিখতা হে ও বিকতা হে এইটো সূত্ৰ নহয় মানে য'ত দিখতা হে ও বিকতা হে এক বাৰ বিকতা হে আগৰ যদি বুঢ়া হ'ল এইটো যদি খৰাব হয় কোনেও নিকিনে গতিকে মানে আমি অকণমান যদি সেলফ কনচিয়াছ হওঁ উদ্যমী বিলাক বা আমাৰ মহিলাবোৰ জনে বস্তু বনাই মেলে বহুত ডাঙৰ ডাঙৰ মাৰ্কেট আছে অকল খোৱা বস্তুৰে নহয় তোমাৰ হেলনুমৰ আছে কিবা কিবি ঢেৰ আছে
এতিয়া হেণ্ডক্ৰাফ্টৰ তোমাৰ মেটেকাৰ পৰা বস্তু আমাৰ সোণৰ অসম বুলি এনেই নকয় নহয়, এনেই নহয়, বহুত চ'ৰ্চ আছে, আমি বছ কৰিব লাগে, তাক ইউটিলাইজ কৰি পেলাই আমি অলপ যদি অকণমান আপগ্ৰেড কৰোঁ আমি ধুনীয়াকে এটা ব্যৱসায় কৰিব পাৰোঁ। ভাবেনে যে আমাৰ উপযুক্ত পেকেজিঙৰ ইয়াত অভাৱ সেইটো কাৰণেও চাগে আগবাঢ়িব পৰা নাই, সেইটো কাৰণেও আগবাঢ়িব পৰা নাই। একচুৱেলি আমিবোৰে এজন দুজন উদ্যমীয়ে তোমাৰ একো কৰিব নোৱাৰে, যদি মানে উদ্যমীবিলাকো যদি একলগ হয়, একলগ হৈ পেলাই আমাৰ ওপৰ মহললৈকে আমি যাওঁ। আমাৰ মাননীয় বিমল বৰা ছাৰ আছে, তেখেতক মই 2021 চনৰ পৰা চিনি পাওঁ। একচুৱেলি এটা মানে তেওঁ এটা প্ৰগ্ৰেমত মোক এজ এ মাষ্টাৰ ট্ৰেইনাৰ তেওঁ ইনভাইট কৰিছিলে, তেওঁ মোক জানিলে, তেওঁ নিজৰ ছোৱালীৰ নিচিনা মোক এতিয়া ভাবে আৰু তেওঁ প্ৰতিটো মোক বহুত মটিভেট কৰে। মটিভেট কৰাও বহুত জৰুৰী হয়, কাৰণ আমাক মানুহে মটিভেট বেছি নকৰে ন, কোনেনো উদ্যমীক মটিভেট কৰিব, কি কৈছে কৈ থাকক দে আৰু এনেকুৱা হয় ন। কিন্তু সেইটো কথা বহুত ভাল মানুহ আছে সহায় কৰিবলৈ ৰৈ আছে, বা অসম চৰকাৰৰ কথা, ভাৰত চৰকাৰৰ কথাও ক'ব লাগিব। SRLM আছে, আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, তাৰ অন্তৰ্গত যিবিলাক মহিলা আছে, তুমি এটা ভাবিব নোৱাৰা এটা কথা তোমাক ক'বলৈ ওলাইছো মই। 2024 তোমাৰ যিটো চৰচ হৈছিলে আমাৰ গুৱাহাটীত, তাৰ পৰা মোক ডিষ্ট্ৰিক্টৰ পৰা একচুৱেলি চিলেক্ট কৰি পেলাই পঠাইছিলে। তাতে তোমাৰ ইয়াৰ আগৰ বছৰলৈকে কিমান টকাৰ মাৰ্কেটিং হৈছিলে মানে 9 কোটি টকা হৈছিলে। এইবছৰ মাৰ্কেটিংটো শুনিলে তুমি পগলা হৈ যাবা, 22 কোটি টকা অকল লেডিজৰ বস্তু। তুমি ভাবা, অকল অসমৰ যিবিলাক আত্মসহায়ক গোটৰ মানুহ আছে, লেডি আছে, সিহঁতি উৎপন্ন কৰা সামগ্ৰীবোৰ তাত বিক্ৰী কৰিছে চৰচত। 22 কোটিটো কিমান পইচা বুলি তুমি ভাবিছা? ভাবা তুমি, মহিলা এতিয়া আমাক ক'ৰ পাই গৈছেগে, হয় নে নহয়? গতিকে আমি চেষ্টা কৰিলে কৰিব নোৱাৰে। এগৰাকী মহিলাই যদি মনে প্ৰাণে ভাবি লয় চব কৰিব পাৰে, মই ঘৰখনৰ লগতে মই নিজকো এটা বনাম, তেন্তে মহিলাগৰাকী নহয়, আমাৰ মহিলাবোৰে নিজে নাভাবে কাৰণে জেন্স এজন সবল বুলি ভাবানে মহিলা এগৰাকী বেছি সবল বুলি ভাবা? মহিলাগৰাকী জেন্সে বাচ্চা জন্ম দিব পাৰিব নেকি? ইমান ডাঙৰ এটা পাৱাৰ মহিলাক দিছে ন ভগৱানে। জেন্স এজনে কেতিয়াও সেই বস্তুটো সহ্য কৰিব নোৱাৰে। কিমান সহনশীল এগৰাকী মহিলা। আৰু তেওঁলোকে যেতিয়া নিজে ভাবি ল'ব যে এইটো কৰিম, আজিচোন মই মোৰ 1.5 বছৰীয়া ল'ৰাটো লৈ পেলাই মই এটা বিজনেছ ষ্টাৰ্টআপ কৰি দিলো ন, মই এটা ব্ৰেণ্ড বনাই দিলো। ইন ফিউচাৰ মোৰ ল'ৰাই মোৰ নামেৰে জানিব, চন্দনা ষ্ট্ৰীটৰ আমুকৰ ল'ৰা ন। তাৰ কাৰণে এটা খাপ আপুনি বনাই থৈ মই তোমাক এইটো মই এটা ভাল খবৰ দিছো তোমাক। মই মোৰ সৰু দেউতাক কৈছিলো মই ঘৰ বনাম বুলি, মই ঘৰ বনাই আছো ধুনীয়াকে। মানে খুব এটা বহুত ডাঙৰ মানে এচিভমেন্ট। 60 লাখ টকাৰ এটা এস্টিমেট লৈ পেলাই মই এটা পকা ঘৰ, মই RCC ঘৰ এটা বনাই আছো। 25 চনত ঘৰ কমপ্লিট কৰিম আৰু মই ডাঙৰ এটা ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট কৰিম। সপোন আছে, সপোন মানে দেখিব লাগে মানে মানুহে। আমাৰ মহিলাখিনিয়ে তাত পুৰা মানে আপুনি সহায় সহযোগিতা পাব বুলি ভাবে? এতিয়া ভাবো, কাৰণ কি মোৰ ইণ্ডাষ্ট্ৰি হওক, এতিয়া মইতো ঘৰৰ পৰা কৰি আছো, 5 জনী মহিলা যদি মই সংস্থাপন কৰিব পাৰিছো, মই কিন্তু এতিয়ালৈকে ছবি মই নিজকে সফল বুলি ভবা নাই। মোৰ সফলতাৰ মোৰ মানে যিটো তোমাৰ ৰোল হয়, যিটো অংক, সেইটো অলপ বেলেগ ধৰণৰ হয়। যেতিয়া বোলে মই যদি বোলে 50টা পৰিয়াল মই পুহিব পাৰিছো, মোৰ মানে ইনকামৰ পৰা, আৰ্নিঙৰ পৰা, তেওঁলোকক চেলাৰী দি পেলাই মই যদি 50টা ঘৰ চলাব, তেতিয়া মই ভাবিম মই সফল হৈছো বুলি। এতিয়ালৈকে মই ভবা নাই। মই আগতে মই নিজকে জিৰ' বুলি ভাবো, কিন্তু এতিয়া মই জিৰ' বুলি নাভাবো। কিবা এটা আছে মোৰ, কিবা এটা মই কৰিছো, ভাল কাম কৰিছো, সেইটো কাৰণে তোমাৰ ভাল ফল পাইছো, মই এনেকে ভাবো আৰু। মানে হ'ব আপোনাৰ এই সপোনটোৰ পৰাও যে আমাৰ বহুতখিনি মহিলাইও সংস্থাপন পাব বা তেওঁলোকৰ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব। গতিকে আপোনাৰ সপোনটো সোনকালে হওক। এতিয়া মই এটা কথা সুধো যে আপুনিতো এটা ব্যৱসায় ষ্টাৰ্ট কৰিলে বা আপুনি এটা নিজৰ পুঁজিৰ পৰা এটা লেভেল পালেগে, তাৰপিছত আমাৰ ব্যৱসায় এটা বহল কৰিবলৈ হ'লে কিন্তু আৰ্থিক অলপ পুঁজিও দৰকাৰ হয়। এই ক্ষেত্ৰত আপুনি চৰকাৰী কিবা আঁচনিৰ সুবিধা লৈছিলে নে আপুনি নিজৰ? মই চৰকাৰী সুবিধা নোপোৱা নহয়, পাইছো, কিন্তু মই এতিয়ালৈকে লোন লোৱা নাই। তোমাৰ চৰকাৰী পুঁজি বুলি ক'লে তোমাৰ এনেকুৱা আছে, গ্ৰান্ট আছে, লোন আছে, ঢেৰ এনেকুৱা ব্যৱস্থা আছে, PMEGP, PMFME। মই মানে লোনত এতিয়ালৈকে যাবলৈ বিচৰা নাই। আৰু গ্ৰান্টটো মই এতিয়া এইবছৰ মই 2025ত মই এপ্লাই কৰিবলৈ আৰম্ভ কৰিছোহে। তাৰো বহুত ৰিজনো আছে বাৰু, এনেকুৱা নহয়। যেতিয়া তুমি লোন এটা বিচাৰিবা, ডাঙৰ এটা লোন বিচাৰিবা বা এটা গ্ৰান্ট বিচাৰিবা এটা ব্যৱসায়ৰ কাৰণে, তোমাৰ মেচিনাৰী খিনিৰ কাৰণে প্ৰথমে তোমাক পইচা দিব হা। তো সেই পইচাখিনি আনি তুমি মেচিনাৰীখিনি আনি থবৰ কাৰণেও কিন্তু তোমাক জাগা লাগিব। আৰু মই সেই ছেটআপটো এতিয়ালৈকে কৰিব পৰা নাছিলো, মই সেইটো কাৰণে একো মই লোৱা নাই। খালি মই এইটো নকওঁ যে চৰকাৰে মোক হেল্প কৰা নাই বুলি। হেল্প কৰা নাই, মই আৰ্থিকভাৱে কিবা সহায় নল'ব পাৰো মই, কিন্তু তেওঁলোকেও বহুত মানুহ আছে মোৰ লগত যোনে মোক গাইড কৰিছে।
মোৰ ইণ্ডাষ্ট্ৰিয়েলৰ মানুহৰ কথাও ক'ব লাগিব মৃদুল দাক চিনি পোৱা মৃদুল দাৰ কথা ক'ব লাগিব তেওঁ এজন মেন্টৰ হয় মোৰ তেওঁ বহুখিনি সহায় কৰিছে বহুত গাইড কৰে আমাক এইটো নকৰিব এইটো কৰক বা এইটো ভাল হয় হেনেকে ক'বলেও মানুহৰ দৰকাৰ হয় কিন্তু ব্যৱসায় এটা আৰম্ভ কৰি পেলাই আপগ্ৰেড কৰিবৰ কাৰণে কিন্তু লাগিব লোন মই এতিয়া 25ৰ পিছত ভাবিম আৰু মোৰ মানে সপোনটো এনেকুৱা হয় তোমাৰ মই নিজৰ পইচাৰে নিজৰ ঘৰটো বনাই লওঁ সপোনৰ ঘৰখন তাৰ পিছত মই লোন ল'ব পাৰিম একো কথা নাই আৰু হয় আপুনি এই ক্ষেত্ৰত আমাৰ মানে যুৱ প্ৰজন্মক ডিটেইলছত ক'ব নেকি যে আমি কিবা এটা ব্যৱসায় আৰম্ভ কৰি তাক অকমান বহল কৰিবলৈ হলে চৰকাৰৰ কোনটো বিভাগৰ ওচৰতে কাষ চাপিব লাগিব বা কেনে ধৰণে আগবাঢ়িব লাগিব আমি ইণ্ডাষ্ট্ৰিয়েলৰ যাব পাৰো ইণ্ডাষ্ট্ৰিয়েল এটা ডিপাৰ্টমেন্ট আছে তাত যাব পাৰো কাৰণ আজিকালি এন্টাৰপ্ৰেনাৰ বিলাকৰ কাৰণে বা উদ্যোগী বিলাকৰ কাৰণে কিবা ব্যৱসায় আগবঢ়াবলৈ PMEGP PMFME এনেকুৱা বহুত কিবা কিবি লাইন আছে আৰু এতিয়াতো তোমাৰ হেৰিও হৈ গ'ল আত্মনিৰ্ভৰ অসম বুলি CMৰ এটা 2 লাখ টকাৰ এটা CMে আগবঢ়ালে বহুতকে তোমাৰ 5 বছৰ পিছত ঘূৰাই দিবলৈ মই বাৰু লোৱা নাই গতিকে মানে আমি যদি চেষ্টা কৰো আমি জনাব লাগিব কিন্তু আমি চুপচাপ গৈবাৰ চুকত বহি পেলাই কাম এটা কৰি থাকিলে আমাক কোনো চিনি নাপায় গম নাপাব ন আৰু তোমাৰ পেটত ভোক আছে নে নাই তুমি মোক হেতু কলেহে মই গম পাম গতিকে লাগিব আমি ক'ব লাগিব জনাব লাগিব তেতিয়াহে মানে হ'ব আপুনি ব্যৱসায়টো আমাৰ অসমত ধৰিলক আমাৰ বাহিৰলৈ প্ৰডাক্ট আপোনাৰ গৈছে হেতু এটা বহুত ডাঙৰ ভাল কথাই কিন্তু এই ব্যৱসায়টোত আমাৰ ইয়াত আপুনি কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে অসুবিধা বুলি ক'লে তোমাৰ অসুবিধা বহুত আছে বাৰু সৰু সুৰা অসুবিধা ইমান বেছিও মই অসুবিধাৰ সন্মুখীন হোৱা নাই কাৰণ মোৰ প্ৰডাক্টটো হৈছে ইউনিক প্ৰডাক্ট আৰু ওৱান ডিস্ট্ৰিক্ট ওৱান প্ৰডাক্ট হৈ আছে শিৱসাগৰৰ আৰু তোমাৰ এইটো মোৰ প্ৰডাক্টৰ বিষয়ে তোমাৰ এছেম্বলিটো তোমাৰ আলোচনা হৈছে গতিকে মোৰ বস্তুখিনি স্মুথলি গৈ আছে মই এতিয়া তোমাৰ কমসে কম 14টা 15টা ডিস্ট্ৰিক্টত মই দি আছো মানে ডিস্ট্ৰিবিউটৰ আছে তেওঁলোকক দি আছো চলি আছে কিন্তু ব্যৱসায় এটা কৰিবলৈ হলে অসুবিধা বহুত থাকে মানে মই আপোনাক এটা কৈছো যে আমাৰ এই ভিডিওটোৰ জৰিয়তে আমাৰ উদ্যোগ মিনিষ্টাৰ বিমল বৰা ছাৰলৈও যদি কেনেবাকে ভিডিওটো যায় যে তেওঁতো বহুতখিনি কাম কৰিছে উদ্যোগীৰ কাৰণে কিন্তু এইটো ভাবিছো যে আমাৰ উদ্যোগীখিনিয়ে যদি কিছুমান সমস্যাৰো সন্মুখীন হয় সেই সমস্যা যদি তেওঁ আৰু অলপ সমাধান কৰি দিয়ে বিমল বৰা ছাৰক যেহেতু মই পাৰ্সোনালি জানো তো তেওঁ ওচৰতে কোনোবাই কিবা এটা অসুবিধা লৈ গলে তেওঁ কেতিয়া বিমুখ নকৰে হিমানখিনি মই জানো বা তেওঁ এতিয়া এইটো সময়ত তেওঁ বহুতখিনি কাম কৰি আছে মোৰ ফ্ৰেণ্ড সাৰ্কেলতো আছে কোনোবা এনেকে বহুত ভাল কাম কৰি আছে তেওঁলোক বিমল বৰা ছাৰৰ লগত বা মই নিজে কাম কৰি আছো গতিকে আমি যদি আমাৰ অসুবিধাখিনি ছাৰহঁতক জনাব পাৰো বা বলে আমাৰ এইটো অসুবিধা হৈছে আমি এইটো কাম কৰিছো যদি মানে তেওঁ সহায় কৰিব তেতিয়া মেইনলি আমাৰ পেকেজিংৰ এটা বহুত ডাঙৰ বহুত পেকেজিং আৰু তোমাৰ এই পিকল সিকলছৰ কাম কৰা মানুহখিনিৰ কাৰণে সেই বটলটো নাপায় ইয়াত বাহিৰৰ পৰা আনিব লাগে আৰু তোমাৰ কমকে আনিব নোৱাৰে বলে 1000টা পেকেট আনো 2000 টা বাল্কত আনিব লাগিব তুমি এগৰাকী মানুহে অকলে হেখিনি নোৱাৰে কৰিব নোৱাৰে তেওঁ সাফাৰ নকৰে হে কাৰণে এটো ব্যৱসায় এটা বন্ধ হৈ যায় আৰু হেতু কাৰণে আমাৰ কিছুমান বস্তু অলপ দামও হৈ যায় বহুত দাম হয় তোমাৰ আৰু তোমাৰ ট্ৰান্সপোৰ্টেশনৰ পইচা আহি যায় GST আহি যায় আৰু হেভি এমাউন্টত যেতিয়া বস্তু এটা আনিলে তাতো বহুত পইচা কমাই যায় কেতিয়াবা হেতু কাৰণে কিছু পিছ পৰি যাব লগিয়া হয় ভাল প্ৰডাক্ট এটাকো মানে ভাল পেকেজিং কৰিব নোৱাৰা হেতু মই তোমাক ক'লো নহয় হেতু মানে কি হয় তোমাৰ আমি যেতিয়া প্ৰডাক্ট এটা আমাৰ প্ৰথম চকুৱে খায় প্ৰথম তুমি কিবা এটা কিনিব গৈছা চকুৱে তুমি দেখি ভাল দেখিলেহে তুমি বস্তুটো কিনিবা তাৰ যদি ৰূপটো বেয়া হয় তাৰ লুকসটো বেয়া হয় তুমি নিকিনা হা গটিকে কোৱালিটি থকা বস্তু এটা লুকসটো ভাল হোৱাটো বহুত জৰুৰী তেতিয়াহে হ'ব মানে চকুৱে দেখিলে বস্তুটো ভাল লাগিলে আমাৰটো ভাল লাগিছে এটো প্ৰথম বস্তুটো চকুৱে খায় হয় বা আপুনি আমাৰ যুৱ প্ৰজন্মক কি কব এনেকুৱা হয় যে মই পঢ়িলো মই এটা ঘৰতে আছো মই চাকৰি এপ্লাই কৰি আছো কিন্তু মই চাকৰি নাই পোৱা মই বহি আছো কিন্তু আপুনি ভাবে যে এনে বহি থকাতকে সৰু সুৰা ব্যৱসায় এটাটো আগবাঢ়ি যাব লাগে অবিয়াসলি পঢ়া শুনাটো এটো অকল চাকৰি কৰিবলৈ মানুহে ইউজ কৰিব নালাগে মই ইকনমিক্স পঢ়া মানুহ পঢ়ি শুনি পেলাই চাকৰি নাপাই পেলাই বহি থাকিলে জানো হ'ব বা মানে এনেকুৱাও নহয় চাকৰি পাম আৰু চাকৰিটো কিমান মানে নাইকা হৈ গৈ আছে ন ইমান চাকৰি আছে জানো আমাৰ অসমখনত ইমান চাকৰি মানুহে পাব জানো গতিকে মানে আমি সবে কিবা কিবি চেষ্টা কৰিব লাগে ধেৰ কিন্তু ৰাস্তা আছে
ধেৰ ৰাস্তা আছে শাৰ্ক টেংকত কালি মই আমাৰ শিৱসাগৰৰ কাৰবাক বহুত ডাঙৰ আমাৰ অসমৰ সেইটো কাৰণে মোৰ এটা সপোন হয় মোৰ সপোন আচলতে মই লগালগ মই তোমাৰ স্ক্ৰীন ৰেকৰ্ড কৰি মই ষ্টেটাছ লগাইছো মই সেইবোৰ খুব চাই থাকো শাৰ্ক টেংক হওক মাষ্টাৰ চেফ হওক মই লাষ্ট বাৰো ট্ৰাই কৰিছিলো মাষ্টাৰ চেফৰ বাৰু টিকেটলৈকে হৈছিলেগে তোমাৰ মোৰ কিবা অসুবিধাৰ কাৰণে ইন ফিউচাৰ মানে আহি থকা 5 বছৰত মাষ্টাৰ চেফ যাম এইটো এটা মোৰ সপোন আছে আমাৰ অসমে আৰু এগৰাকী মানে চন্দনা কলিতা পাব মাষ্টাৰ চেফ পক মানে অসমৰ গৌৰৱ হ'ব সেইটোৱে মানে আপুনি কি ভাবে যে যুৱ প্ৰজন্ম চাকৰিমুখী নহয় উদ্যোগমুখীও হ'ব লাগে উদ্যোগমুখী হ'ব লাগে উদ্যোগ মই ভাবো যে আৰু 10 বছৰ পিছত আমাৰ ইয়াত একো চাকৰিয়ে নাথাকিব উদ্যোগগিতাহে জীয়াই থাকিব সেইবুলি মই ভাবো আৰু নিজে যেতিয়া পইচা ইনকাম কৰিব তাৰ মজাই বেলেগ হয় নিজে ডেইলি যেতিয়া পইচা চুব না চাকৰি এটা কৰি যেতিয়া আমি মাহটোৰ কাৰণে আমি ৰব লাগে তাতকে আমি যদি ডেইলি আমি পইচা চু তাতে নিজৰ স্বাধীনতা থাকে নিজৰ মন মৰ্জি মই কলো নহয় তোমাক মোক কেতিয়াবা মই কাম কৰিব মন যোৱা নাই মই ক'বলৈ যাওঁগে মোৰ কোনোবা ফ্ৰেণ্ডৰ লগত ক'ব যাওঁ নকৰো আজি মই নিজৰ মন কি মালিক আৰু সেইটোৱে আৰু ভাল এবাৰ 24 চনটো বহুত ভাল গৈছে মই বহুত ভাল তোমাৰ প্ৰথমতে মই তোমাৰ তুমি জানাই বাৰু হলো মই কৈ দিছো ৰিপাব্লিক ডে মই এটেন্ড কৰিছো এজ এ স্পেশাল মানে গেষ্ট তোমাৰ আমাৰ অসমৰ পৰা এজ এ লেডি সাকসেসফুল লেডি এন্টাৰপ্ৰেনাৰ তোমাৰ আইআইৰ পৰা মই গৈছো মই ইয়াৰ মাজতে আপোনাক কথা এটা সুধো যে আইআইৰ ডিটেইলছটো আপুনি ক'ব নেকি কাৰণ আমাৰ এনেকুৱা বহুত উদ্যমী আছে যিসকলে কাম কৰি আছে ভাল কামো কৰি আছে কিন্তু মানে ফোকাসত অহা নাই বা জনা নাই কোনটো ডিপাৰ্টমেন্টলৈ গলে আমি কেনেকুৱা ধৰণৰ কি সহায় পাম আইআইএ তোমাৰ ফুল ফৰ্মটো অসমীয়াত হৈছে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপৰ মানে আমাৰ গুৱাহাটীৰ লালমাটিত আছে অফিচটো তো তেওঁলোকৰ মূল কামটোৱে হৈছে এণ্টাৰপ্ৰেনাৰ বিলাকক সহায় কৰা উদ্যমী বিলাকক তোমাৰ ইডিপি ট্ৰেইনিং মানে এণ্টাৰপ্ৰেনাৰ ডেভেলপমেন্টৰ ট্ৰেইনিং স্কিল ডেভেলপমেন্টৰ ট্ৰেইনিং সকলোবিলাক যি মানে আমি এটা ব্যৱসায় কৰিছো ধৰা ব্যৱসায়টো আপগ্ৰেড কৰিবলৈ আমাক যিখিনি ট্ৰেইনিঙৰ দৰকাৰ হয় সেইখিনি তোমাক আইআইএৰ পৰা দিব আইআইএ দিয়ে সহায় কৰে তো ভাল কথা হৈছে মই ৰিপাব্লিক ডে এটেন্ড কৰিছো আইআইএৰ পৰা এজ এ মানে সাকসেসফুল লেডি এণ্টাৰপ্ৰেনাৰ মই মুদিক একদম পুৰা মুদিজিক পুৰা ফাৰ্ষ্ট লাইনত বহি পেলাই একদম মুখৰ আগতে পাইছো কিমান ডাঙৰ কথা হোৱা নাই বাৰু সেইবাৰ যাওঁতে মই ভিন্দক তোমাৰ লৈ গৈছো লগত তেওঁতো ইনা মোৰ মুখৰ আগত একো নকয় সেইদিনা তেওঁ মোক কৈছে আৰু মই মানে প্ৰাউড ফিল কৰিছো দেই বুলি এইটো মানে মই এতিয়াও মনত পৰিলে মোৰ এতিয়াও মানে গাৰ নোম হেৰি হৈ যায় আৰু তেওঁ মুখত প্ৰশংসাটো প্ৰশংসা আৰু তোমাৰ এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ একদম মানে বুকু কপি যায় মানে ধাম যেতিয়া পেৰেডৰ এইবিলাক বাজে নহয় বুকুৰ ভিতৰত মই তেতিয়া মানে ভাবিছো সঁচাকে মই কিবা এটা কৰিছো আৰু দেই সেইটো মানে ফিলিংছটো আহে তো তাৰ পৰা মই বেক হৈছো বেক হৈ ঘৰ আহি পাইছো তোমাৰ নেক্সট ডে মোৰ কাৰণে খবৰ আহিছে আগদিনা ধুমুহা মাৰিছিলে ইয়াতে কাৰেণ্ট চাৰেণ্ট ছিগি আছে সো আমাৰ ঘৰত একো নাই ফোন আহিছে যে সিএম অফিচৰ পৰা এটা ভিডিঅ' কৰিবৰ কাৰণে আহিব কোনোবা মইতো চক মানে কোন আহিব কি কথা মই নালাগে বুলিয়ে কৈছো নালাগে বুলি ভিডিঅ' কৰিব তাৰপিছত নহয় আহিলে তো সেই ভিডিঅ'টো হৈ গ'ল হৈ যোৱাৰ পিছত 3 দিনৰ পিছত তোমাৰ সিএম ছাৰে মানে ভিডিঅ'টো পোষ্ট কৰিছে এগৰাকী এনাৰ্জেটিক ওমেন বুলি মোক চিনাকি দিছে তেওঁ অসমৰ তো মানে কি হৈছে মই সেই বিয়া এখনত আছিলো ভাইটি এটাৰ তাত মানে কোনোবাই মোক মেছেজ কৰি পেলাই ফেচবুকত যে মানুহবোৰে এনে মেছেজ কৰি থাকে মই ৰিপ্লাই নকৰো নহয় কোনোবা ল'ৰা এটাই আগতে মেছেজ কৰিছিলে মোক সুধিছে আপুনি কোন কি কৰে বুলি মানে মোৰ প্ৰফাইলটো চাই লবি সেই বুলি কৈছিল সময় নাই তেনেকে কথা তো মানে কি হৈছে তোমাৰ সেইদিনা মানে সেই ল'ৰাটোৱে সেম ল'ৰাটোৱে মোক মেছেজ কৰিছে যে আজিহে গম পালো আপুনি কোন হয় মোৰ ইমান ভাল লাগিছে না আপোনাৰ মানে ভিডিঅ' চাই পেলাই আৰু মানে সবতছে ডাঙৰ কথাটো হয় আপোনাক মুখ্যমন্ত্ৰী আপোনাক পোষ্ট কৰিছে মই লগালগ ফেচবুকে খুলিছো আৰু আপুনি এতিয়াহে গম পাইছে মই গমেই নাপাওঁ তাৰপিছত ডিসিয়ে পোষ্ট কৰিছে তোমাৰ সুশান্ত দাই পোষ্ট কৰিছে বিমল বৰা ছাৰে পোষ্ট কৰিছে আমাৰ এছআৰএলএমৰ তোমাৰ ছাৰ আছিলে সুৰজজ্যোতি ছাৰ এতিয়া তেওঁ জৰহাট গ'ল ছাৰে পোষ্ট কৰিছে ছাৰো মোৰ মেন্টৰ হয় হা সুৰজজ্যোতি ছাৰো মেন্টৰ হয় বহুত ভাল কথা শিকায় একদম ধক ধক ফোন যেতিয়া আহিছে তেতিয়া গম পাইছো বাও মোৰ কথা সিএমে পোষ্ট কৰিছে কিমান ডাঙৰ মানে ভাল মানে এইটো মই বহুত ভাল অনুভৱ কৰিছো আৰু মই চকু পানী ওলাই গৈছে মোৰ যে ৱাও ইমান ধুনীয়াকে মোৰ কথা লিখিছে কৈছে ন তাৰ পিছতে তোমাৰ হেতু ফাৰ্স্ট হৈছে তাৰ দুদিনৰ পিছতে একদম ফোন আহিছে যে দিল্লী যাব লাগে আপুনি লিড লৈ পেলাই 20 গৰাকী এন্টাৰপ্ৰেনাৰ আপোনাৰ হেতি আপুনি লৈ যা মোদিৰ লগত মিটিং এখন কৰিবলৈ মই চক হৈ গৈছো কি কৰিম মানে মই তাৰপিছতে মোক সুধিছো ছাৰ মই অকলে যাব লাগিব নে নহয় আমাৰ ছাৰহঁত যাব নহয় লগত তাৰপিছতে মই হ'ব বোলো মই অকলে যাব পাৰিম বোলো মই দিল্লী গৈ আহিছোহে আৰু তাৰপিছতে তোমাৰ গৈছো একদম হেৰি আৰু তোমাৰ 24ৰ একদম আৰম্ভণিৰ পৰা হৈছে এইবোৰ কাহিনী তাৰ পৰা তোমাৰ গৈছো ধুনীয়াকে আহিছো মোদিৰ লগত
চাহ একাপ খাবলৈ মানে সুবিধা এটা পাইছিলো বা তেওঁক একদম মুখৰ আগৰ পৰা তেওঁৰ লগত মত বিনিময় এটা অনুষ্ঠান কৰিছো বহুত ডাঙৰ কথা এইটো 8খন ষ্টেটৰ লেডিজ আছিলে তো অসমৰ মই এতিয়াও থৈ দিছো তুমি চাব পাৰিবা অসমৰ পৰা মই মোৰ নামটো লিখা আছে মই ৰিপ্ৰেজেন্ট কৰিছো চন্দনা শইকীয়া কলিতা মোৰ মানে নিজৰ নামটো দেখি মানে একদম ভাল লাগি গৈছে আৰু মানে এনেকুৱা হৈছে মানে এটা ভাল খবৰ আহিছে নহয় যেতিয়া মই সেই ভাল কামটো বা ভাল খবৰটো মই এটেন্ড কৰিছো সেই সময়টোতে তোমাৰ নেক্সট এটা ভাল খবৰ আহিছে মোলে মোৰ লগত এতিয়া এনেকৈ কন্টিনিউয়াছলি মানে হেতু হৈ আছে এই 2024 পৰা সেই প্ৰগ্ৰামটো কৰি মই ঘূৰি আহিছো মই তোমাৰ এটা কম্পিটিশন কৰিছিলো তোমাৰ এছিয়াৰ ভিতৰত কেকৰ মই মানে ভবা নাই হেতু কাৰণে মোক নমিনেট কৰিব বুলি মোক নমিনেট কৰিছে ষ্টাৰ আইকন এৱাৰ্ডৰ কাৰণে কিন্তু ফাইনেল হোৱা নাই মই কাকো কোৱা নাই আৰু নোকোৱা নেমেলাকে আছো লাষ্টত যেতিয়া মই এৱাৰ্ড ল'বলৈ যাবলৈ মই তেতিয়াহে গম পাইছো যে মই পাই গলো মানে নিজকে বিশ্বাস হোৱা নাই মই বিশ্বাস মই মানে ভবা নাই মানে মই বেছিকে মানে ভাবি নাথাকো আৰু মই মানে মানুহ যদি সপোন দেখো মই আশা কিন্তু একো নকৰো একদম জিৰো আশা এটা লৈ থাকো যি হ'ব দে কৰিছে এনেকুৱা কাৰণে কাম কৰিম ইমান আশা নাই ইমান বেছি আশা নাই মই মানে এনেকুৱা নহয় আজি মোৰ বিমল বৰা ছাৰ মোৰ লগত ভাল CMA মোৰ বিষয়ে লিখে কৰে বা সুশান্ত দাই ভাল কেনে মোক মাতে বা DC ছাৰ ভাল সব ভাল মই এনেকুৱা নহয় যে তেওঁলোকৰ পৰা মোক কিবা এটা সুবিধা ল'ব লাগে মই জানো মই এগৰাকী আত্মনিৰ্ভৰশীল মহিলা মই নিজে ইনকাম কৰিছো নিজক খাইছো কাৰো পৰা মই নলওঁ আৰু দৰকাৰ হলে মই কম মোৰ যেতিয়া দৰকাৰ হ'ব তেতিয়া মই কম যে এইটো মোক হেল্প কৰক অসুবিধা হলেহে কম মই এনেই মানে মানুহৰ লগত বহুত বেছি মই তোমাৰ একদম পিছে ঘূৰি ফুৰিব নোৱাৰো মই এইবোৰ মানে মই পছন্দ মই এটাই জানো যে ভাল কাম কৰিব লাগে ভাল ৰিজাল্ট নিজে আহিব সেইটোৱে আৰু এতিয়া আপুনি নিজকে সফল আপুনি কৈছিলে যে কিন্তু আমি আমাৰ দৃষ্টিত আপুনি এতিয়া সফল মই সবৰে দৃষ্টিত সফল কিন্তু মই নিজকে নাভাবো সফল বুলি মই আৰু বহুত কৰিব লগা আছে প্লেনিং আছে ঘৰৰ এই মানে সৰুকে ভবা এটা কাম আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাইছেগে গতিকে বহুত ডাঙৰ কথা এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায় আৰু মই তোমাৰ ৰিসেন্ট তোমাৰ এই পজিশনটো ভাল হ'ব বুলি ভাবিছো হা পজিশনত তোমাৰ এনেকা হৈছে তোমাৰ মই নভবা নিচিন্তাকে দেই মোক খবৰ আহিছে যে মানে গুৱাহাটী যাব লাগে সৰু সজাইলে CMA সম্বৰ্ধনা জনাব আপুনি ৰিসেন্ট আপোনাৰ এটো CMA সম্বৰ্ধনা হেতু বহুত ডাঙৰ কথা মোৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিলৈকে মই লগ পোৱা নাছিলো তেওঁ 24 চন 23 চন ইমান ধুনীয়াকে মোৰ বিষয়ে লিখিছে টুইট কৰে তেওঁ টুইট কৰাৰ কাৰণে বাকি বিলাকে তো মোক চিনি পায় ন তো মানে কি হয় মই কিন্তু তেওঁক এবাৰো লগ কৰিবলৈ নিজে চেষ্টা কৰা মই এটোই ভাবো যে মই এনেকুৱা এটা দিন আনিম যেতিয়া ছাৰে মোক মাতিব মই যাম আৰু এনেকুৱা আৰু মানে তাৰপিছত তোমাৰ যেতিয়া মানে কৈছে CMA সম্বৰ্ধনা মোৰ মানে মনটো একদম বহুত ভাল লাগি গৈছে তাৰপিছত বিমল বৰা ছাৰৰ এটা মানে ফুড কম্পিটিশন এটা আছিলে তোমাৰ পানীবিল ফুড ফেষ্টিভেল তাত মানে মোক জাজ কৰিবৰ কাৰণে মাতিছিলে তাৰ পৰা ঘূৰি আহি তোমাৰ মই 8টা বজাত মই মৰাণ পাইছো 9টা বজাত মই গুৱাহাটীলৈ গাড়ীত উঠিছো ঘৰৰ পৰা ভিন্দো যোৱা নাই অকলে গৈছো আৰু সবতছে ভাল লগা কথা চেন্ট্ৰেল মিনিষ্টাৰো আছিলে চেন্ট্ৰেলৰ গ্ৰাম উন্নয়ন মন্ত্ৰী তেওঁ শিৱৰাজ সিং চৌহান তেওঁ আছিলে আৰু মানে কি হয় আমাক এৱাৰ্ড ল'বৰ কাৰণে আমাক একদম গ্ৰীণ ৰুমত বহাই থৈছে ন ৰঞ্জিত দাস ছাৰ গৈছে কেক বনাই আছে নাই সেই বুলি সুধিছে কেক বনাইছে নাই শইকীয়া এই বুলি কৈছে ছাৰ মই ইয়ালে কেক লৈ অহা নাই নহয় মানে আৰু আমাৰ ছাৰহঁত যোনে সবে মোক মানে চিনি পায় ভালকেনে সব মানুহে হৈছে তোমাক ইমান ভালকে চিনি পায় ইমান ভালকে কৈছে সেইটো মানে এটা ভাল লগা কথা আৰু যেতিয়া মানে ষ্টেজত আমি উঠিব গৈছো লাইন হৈ পেলাই তলতে আমাক মানে ডিপাৰ্টমেন্টৰ মানুহে কৈ পঠিছে যে তাত একো কথা নাপাতিব এইটো মানে ৰুল এটাও থাকে এটা নিৰ্দিষ্ট সময় দিছে সময়টোৰ ভিতৰতে আমি এৱাৰ্ডটো লৈ ঘূৰি আহিব লাগে ঠিক আছে কথা নাপাতো গৈছো মই মোৰ নামটো লৈছে ফাৰ্ষ্টত বেলেগ এগৰাকী আছিলে সেকেন্ডত চন্দনা শইকীয়া নাম লৈছে CMA মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে আপুনি মাজলৈ আহক বোলে আহিছো না হেৰিয়াক শিৱৰাজ সিং চৌহানক চেন্ট্ৰেল মিনিষ্টাৰক চিনাকি কৰি দিছে ওৱান অফ দ্য এনাৰ্জেটিক ওমেন অফ আছাম চন্দনা মানে ৰাইজৰ ওপৰত কাম কৰি আছো আৰু শিৱৰাজ সিং চৌহানে এনেকে মোৰ এনেকে কান্ধত এনে দিছে অল দ্য বেষ্ট একদম কংগ্ৰেচুলেশ্যন आपके बारे में मैं सुन रहा हूं बहुत अच्छा लग रहा है মানে মই কথা পাতিবলৈ মোক মনা কৰি পঠাইছিলে আৰু ছাৰে মোক হিমন্ত বিশ্ব শৰ্মা ছাৰে মোক কৈছে যে মই আপোনাৰ বিষয়ে ইমান লিখি থাকো টুইট কৰা আপুনি গম পাই নাই বাৰু কাৰণ মই এদিন মানে তেওঁ পোষ্টত মই কমেন্টটো কৰি পোৱা নাই মই তেওঁক বহুত ৰেসপেক্ট কৰো মই ভাল পাওঁ তেওঁ তাৰপৰা মই ছাৰক কৈছো ছাৰ মই গম পাওঁ মই হেবি কৈছো আমি সোনকালে লগ হ'ম সেই বুলি কৈছে তো মানে সেই আধা মিনিট লগা সময়টোত 1 মিনিট লাগি গৈছে কিন্তু কি কৰিম তাত তলত কৈ পঠিছিলে কথা নাপাতিব তেওঁ নিজে কথা পাতিছে নিজে চিনাকি কৰি দিছে এইটো মানে এটা বহুত ভাল লগা মোৰ আৰু হেদিনা আৰু এটা ভাল খবৰ আহিছে বাৰু হেবোৰ পিছত কম আৰু কেতিয়াবাকে এতিয়া নকওঁ সাকসেস হক সাকসেস আকৌ আমি ভাবিছো হয় ভৱিষ্যত পৰিকল্পনা
মই সপোনহে দেখো, মই বেছি পৰিকল্পনা কৰি নাথাকো হা। পৰিকল্পনা বুলি নাই, কিন্তু মানুহৰ পৰিকল্পনাও থাকিব লাগে, আমি ভাবি চিন্তি কাম কৰিব লাগে। পৰিকল্পনা ন কি আৰু, পৰিকল্পনা মানে কি, আমি ভাবো ন আমি যে এইটো কৰিম সেইটো কৰিম এনেকে। পৰিকল্পনা বুলি ক'লে মোৰ এনেকুৱা একো পৰিকল্পনা নাই যে মই বেকাৰী এখন খুলিম, মই ৰিজৰ্ট এটা খুলিম, এইবোৰ মোৰ পৰিকল্পনা নহয়। মোৰ পৰিকল্পনাটো এনেকুৱা হয়, মই এটা বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি কৰোঁ, য'ত মানে হেলদি বস্তুবোৰ বনাও, চবকে দিওঁ মই, চব বেকাৰী, চব ৰিজৰ্ট, চবে বিকক, চব মানুহে হেলদি বস্তু খাওক, কাৰো বেমাৰ নহওক। সেইটোহে মোৰ পৰিকল্পনা, সেইটোহে মোৰ সপোন। মই সেই এনেকে মানে মই যেতিয়া কিবা এখন খুলি বহি যাম, মই একদম লাখ লাখ টকা আৰ্ণ কৰিম, এইটো মোৰ নহয়। আৰু মই এইটোৱে ভাবো মানে আজি যদি মই 5 জনী মানুহক এপইণ্ট কৰিব পাৰিছো, ইন ফিউচাৰ মই 500 জনী লেডিক মই এপইণ্ট কৰো। মই এতিয়ালৈকে জেন্টছ এপইণ্টে কৰা নাই, মোৰ হাজবেণ্ডৰ বাদ দি কোনো জেন্টছে নাই মোৰ ইয়াত। তো মই সেইটো বিচাৰো, মানে সেইটো পৰিকল্পনা বুলি ভাবিব পাৰা তুমি। মানে মহিলাক পুৰা স্বাৱলম্বী কৰি মহিলা স্বাৱলম্বী হ'ব লাগিব, মহিলা স্বাৱলম্বী হলেহে কিন্তু হ'ব। কাৰণ আমাৰ চোৱাচোন দেশখনৰ ফাৰ্ষ্ট পাৰ্চনজন কোন, এগৰাকী মহিলা, দ্ৰৌপদী মুৰ্মু, ৰাষ্ট্ৰপতি। গতিকে মহিলা এগৰাকীয়ে কৰিব নোৱাৰা কাম একো নাই, আমি চেষ্টা কৰিব লাগে, বহুত ভাল কাম হ'ব, বহুত ভাল কাম কৰিব পাৰি। আৰু এনেকে মানে ভাবিব নালাগে, কিছুমান আছে ধৰা মই নিউ জেনেৰেশ্যনো দেখিছো যে ৱেল এডুকেটেড মানে একো কাম কৰিব নালাগে, কেক বনোৱাটো সৰু কাম, বিস্কুট বনোৱাটো, কিছুমান মানুহে তোমাৰ বেক কমেণ্টটো কৰে যে কিনো কৰে, কেকহে বনায়, কেক বনোৱাটো সৰু কাম বুলি নাভাবিবা, যোনে কেক বনায় সি জানে ন। আৰু চবতছে ডাঙৰ কথাটো জানা, মই মোৰ ল'ৰাটো শিকাইছো, মোৰ ল'ৰাই কেক বনাব জানে আজি 10 বছৰতে। নতুনকে মই তোমাক কৈছিলো ৰেজিং মই শিকি আহিছো, মই 8-10 হাজাৰ পইচা খৰচ কৰিছো, শিকাৰ নামত মোৰ পইচা খৰচ, মই সেইটো শিকিছো মোৰ ল'ৰাটোৰ কাৰণে। তাৰ কাৰণে মই এনেকা নহয় যে তাক মই পইচা নিদিম, তাৰ সি পঢ়িবৰ কাৰণে যিমানখিনি পইচা দৰকাৰ, মোৰ ইনকমৰ পৰা ফাৰ্ষ্ট সেই পইচাটো মই ফিক্স কৰিছো যে এইটো টাইমত সি ওলাব, এইটো পঢ়িব লাগিব, ইমান লাখ পইচা লাগিব। মোৰ প্ৰথম কামটোৱে মই সেইটো কৰিছো মোৰ লাইফত। তাৰ কাৰণে মই ধুনীয়াকে এটা ঘৰ বনাইছো। সি জন্মৰ পৰাই সি ধুনীয়াকে, আমিতো জন্ম হৈ আমাৰ দেউতা চেণ্ট্ৰেলৰ চাকৰিয়াল, যেতিয়া আমি গাড়ীত উঠিব থৰি নাপাইছিলো ন, আমি পিছতহে পাইছো। জন্ম হৈছে সি নিজৰ গাড়ীত উঠিছে, তাৰ স্কুল যোৱা চব, সি চববোৰ ফেচিলিটি। তাক খালি মই এটাই কৈছো, তোৰ যেতিয়া তই কলেজ পঢ়িবি, কিবা পঢ়িবি, তই নিজৰ ইনকম নিজে কৰিব লাগিব। গতিকে তাক মই সেই ৰেজিন আৰ্টটো মই তাক শিকাইছো, মানে আৰু কিবা কিবি শিকাম মই ভাবিছো। তাকে মানে মানুহে সদায় হাতেৰে কাম জানিব লাগে, হাতৰ বিদ্যাটোৰ একো মৰণ নাই। তুমি চাকৰি নাপালেও তুমি চোৱাচোন, কেক বিকা মানুহ এজনী যদি এদিনত 72,000 ইনকম কৰিব পাৰে, তেতিয়াহ'লে আৰু কি লাগে। কেক বিকা মানুহগৰাকীয়ে যদি এটা ঘৰ বনাব পাৰে, কেক বিকা মানুহজনীয়ে যদি এখন 4-চকীয়া গাড়ী যদি হাজবেণ্ডক গিফ্ট দিয়ে, কেইজনী ৱাইফে পাৰিছে, কেইজনী ৱাইফ এনেকুৱা যোনে মানে হাজবেণ্ডক গিফ্ট দিব পাৰিছে। মেইনলি আমাকতো জেন্টছে আমাক গিফ্ট দিয়ে ন, আমি জেন্টছৰ পৰা মই আজিলৈকে মই এনেকুৱা গিফ্টে লৈ পোৱা নাই। মই এইটো চেষ্টা কৰিছো, মই দিওঁ সেইটো। সেই বস্তুটো যেতিয়া আহিব, বা ঘৰ এখন বনাবলে, ঘৰ এটা বনাবলে প্ৰথম জেন্টছজনে ভাবিব ন, জেন্টছজনে চেষ্টা কৰিব যে এইটো কৰিলে কেনেকুৱা হ'ব, এইটো কি হ'ব, বা পইচা কিমান লাগিব। যেতিয়া এগৰাকী লেডিয়ে যেতিয়া 80% লগাব, তাত 80% কন্ট্ৰিবিউচন মানে বহুত ডাঙৰ কথা এটা। ক'ৰ পৰা লোন নোলোৱাকে, একো নকৰাকে নিজৰ কামৰ পইচাৰে ন, সেইটো এটা বহুত ডাঙৰ এচিভমেণ্ট। তাতকে তোমাক বেলেগ এচিভমেণ্ট কোনোবাই তোমাক নোবেল প্ৰাইজ কিবা প্ৰাইজ দিব নালাগে, তুমি অলৰেডি এজ এ অল ৰাউণ্ডাৰ। মানে ঘৰৰ মানুহখিনিক এনেকে ইমান আৰামত ৰাখিবলৈ এখন ঘৰ যদি তৈয়াৰ কৰিব পাৰিছে, মই দেখিছো মোৰ দেউতাই বহুত কষ্ট কৰি ঘৰটো বনাইছে হা। কষ্ট মানে কি হয়, মোৰ মায়ে কষ্ট কৰিছে, মোৰ দেউতাই তোমাৰ পাহাৰত থাকি থাকি পইচা, তোমাৰ দৰমহা পইচা পঠাই, বা মায়ে কৰিছে। কিন্তু আজি মই সেইটো সময়ত মোৰ যিমান ভাল লাগিছিলে, আজি মোৰ বেছি ভাল লাগিছে। কাৰণ মানে মই এটা ঘৰ ভাঙি এটা ঘৰ বনাইছো, মোৰ নিজৰ পইচাৰে মই নিজে খৰচ কৰিছো। কিমান ভাল লগা কথা, ভাল লাগিছে। মানুহজনে ছাপোৰ্ট কৰিছে, এনেকা নহয় যে বোলে 100 টকাটো গোটেইটো ময়ে লগাইছো, তাত 20 তেওঁৰ পৰা লৈছো, 80 মই দিছো। হ'ব পাৰে, কিন্তু কন্ট্ৰিবিউচন কৰাটো, লেডি এগৰাকীয়ে ইমান ডাঙৰ কাম এটা কৰাটো, এইটো মানে মুখৰ কথা নহয়। মানে এইটো মই নিজে অনুভৱ কৰিছো আজি। আমাৰ ধৰি লওক এনেকুৱা বহুত উদ্যোগী মানে মহিলা পুৰুষ বুলি মই কোৱা নাই, যিসকল ধৰি লওক অলপ সফলো হৈছে, তেওঁলোকৰ সমাজৰ প্ৰতি দায়বদ্ধতা কি বুলি ভাবে বাৰু? সমাজৰ প্ৰতি দায়বদ্ধতা আছে আমাৰ। এই যে মই তোমাক ট্ৰেইনিং দিয়াৰ কথা কৈ আছো, মই ট্ৰেইনিং দি আছো মানুহক, মই নিজৰ ভৰিত নিজে থিয় হ'ব শিকাইছো, বা মই তেওঁলোকক সেই মৰেলখিনি মই দিছো যে মানে আমি কাম কৰিব লাগিব। সেইটো এটা সমাজৰ প্ৰতি দায়বদ্ধতাই হয়, সেইটো আমি সমাজখনৰ কাৰণে কৰিছো। আজি যদি সমাজখনত যদি 10 জনী যদি বেকাৰ ছোৱালী আছিল, তাৰে যদি 8 জনীয়ে কেক বনাইছে, বিস্কুট বনাইছে, বা তোমাৰ কিবা এটা কৰি পেলাই যদি তাই পইচা ইনকম কৰিছে, তাৰ মানে মই সমাজৰ কাৰণে বহুত ডাঙৰ এটা কন্ট্ৰিবিউচন দিলো ন। গতিকে আমি উদ্যোগী বুলিয়ে নহয়, আমি প্ৰতিজন মানুহে আমি দায়বদ্ধ হ'ব লাগে। কাৰণ আমি এটা নিয়ম নীতিৰ মাজত আমি এখন
এখন সমাজত বাস কৰোঁ, সমাজত থাকোঁ। তো সেই নিয়ম নীতিৰ মাজেৰে চলি মেলি পেলাই বৰ উশৃংখলো হ'ব নালাগে, বৰ উশৃংখল এখন মানে আমাৰ দেখিছোঁ মই বহুত মানুহ বহুত বেছি উশৃংখল, ইমান উশৃংখলো হ'ব নালাগে। এটা হিচাপত থাকি পেলাই আমি যদি কাম কৰোঁ, চবকে আমি অকণমান গাইড কৰোঁ, মানুহ সৰুবোৰক আমি মৰম কৰোঁ, শিকাওঁ যে এইটো কৰিব লাগে। কাৰণ মোবাইলৰ প্ৰতি মানুহৰ কিমান আসক্তি হৈ গৈছে, সৰু বাচ্চাবোৰ উইদাউট মোবাইল থাকিবই নোৱাৰে। সেনেকে হৈ থাকিলেচোন চকুটকু বেয়া হৈ কি হ'বগে, নিউ জেনেৰেশ্যনৰ কোনেও একো কৰিবই নোৱাৰিব, পঢ়িবও নোৱাৰিব, চকু বেয়া হৈ আৰু কামো কৰিব নোৱাৰে, সহজ হৈ পৰিছে। ভাতকেইটা বনাই দিলে খালে, মানে চব বস্তু ৰেডিমেড হৈ গৈছে। তোমাক মই এটা কথা কৈছো হা, তোমাক যদি মই থাল এখন গোটেইখন সজাই দিওঁ, তুমি মোক তোমাৰ কাৰণে এখন ইমান ভ্যালুয়েবল নহ'ব নহয়। থাল এখন যেতিয়া তুমি একদম সজাই দিবা, তাৰ একো ভ্যালু নাই, এইটো ভ্যালুলেছ হৈ যায়। তুমি অলপ অলপকে যেতিয়া দিবা নহয়, তেতিয়াহে তাৰ ভ্যালু থাকে। সেইটো কাৰণে এতিয়া আমাৰ নতুন যিখিনি জেনেৰেশ্যন হয়, তাহাঁতৰ কাৰণে আমি চব থালখন সজাই দিয়া নিচিনা আমাৰ হৈছে, চব এটো জেড আমি তাহাঁতক দিছো। কিন্তু আমি মেইন বস্তুটো আমি গাইড কৰিছো নে নাই? আমি আমাৰ আজি যদি মই অকল পইচা ইনকামৰ পিছতে ঘূৰি থাকো, বা মই যদি মোৰ ল'ৰাটোক ভাল গাইড এটা দিব নোৱাৰো, মই আজি ইমান কাম কৰো, কাইলৈ যদি মোৰ ল'ৰাটোৱে একেবাৰে একো যদি কাম চাম কৰিব নাজানে, এইটোতো কাম নাই। সেইকাৰণে তাক মই সেই শিক্ষাটো এতিয়াই দিব লাগিব। মই মোৰ ল'ৰাৰ কিতাপৰ বেগত মই কেতিয়াও কিতাপ ভৰাই নিদিওঁ, তই নিজে ভৰাব লাগিব, তোৰ চিলেবাছ তই নিজে চা, তোৰ ৰুটিন নিজে চা। কিন্তু মই এটাই কাম কৰি দিওঁ, তাক মই সদায় ভাতকেইটা খুৱাই দিওঁ। আৰু তাক মই প্ৰমিছ কৰিছো, তই কলেজ পঢ়ালৈকে তোক মই ৰাতিপুৱা স্কুল যাওঁতে কলেজ যাওঁতে খুৱাই দিম, সেইখিনি মই দায়িত্ব কৰিছো। কিন্তু তোমাৰ জোতাযোৰ ক'ত থব লাগে, জোতাযোৰ ক'ৰ পৰা ল'ব লাগিব, কেনেকে কিতাপকেইটা জাপিব লাগিব, ইউনিফৰ্মকেইটা খুলি ক'ত থব লাগিব, সেইবোৰ যদি আমি অলপ অলপকে যদি দিওঁ, মই ভাবো মানে ভৱিষ্যতৰ কাৰণে ভাল হ'ব। মানে ঘৰখনৰ পৰাই যাব, ঘৰতে যদি আমি সেই কথাবোৰ নিশিকাওঁ, তাহাঁতিনো ক'ত শিকিব? আৰু গোটেই কথাখিনিতো আমাৰ নিজৰ ঘৰখনৰ পৰাই শিকি যায় ন ল'ৰা ছোৱালীবোৰে। সেইটোৱে বহুতখিনি সন্মানো পাইছে, বহুতখিনি কামো কৰিছে, বহুতখিনি সফলো হৈছে। এই গোটেইখিনিৰ মাজত কিবা সমালোচনাৰ সন্মুখীন হৈছে। আৰু সেই সমালোচনা কেনেকৈ গ্ৰহণ কৰিছে? সমালোচনাটো আচলতে মই একদম পজিটিভলি লওঁ হা। মেইন কথাটো হৈছে সমালোচনা, মই এটা তোমাক ক'ম, মইতো আগতেও মই কাৰোবাৰ সাক্ষাৎকাৰত মই কৈছো, সমালোচনা কৰিলে ভালহে পাবা। সমালোচনা কাক কৰে? যাৰ কিবা এটা আছে, হয় নাই? আমি হিমন্ত বিশ্ব শৰ্মাৰ কথা পাতো, কিয় পাতো? আমাৰ দেশৰ মুখ্যমন্ত্ৰী, হয় নে নহয়? আমি এনে হিমন্ত বিশ্ব শৰ্মাক চিনি পালোহেঁতেন নেকি? নাপাওঁ। গতিকে সমালোচনা কোন মানুহে কৰে? যাৰ কোনো কাম নাই, বা তোমাৰ কথা যদি সমালোচনা কৰিছে, বেয়াকে পাতিছে, তুমি এনেকে ভাবিলা ৱাও, মোৰ কথা পাতিবলৈ যে তাহাঁতি সময় পাইছে। মই মানে যোনে মোক সমালোচনা কৰে, যি কৰে ন, মোৰ একদম এনাৰ্জি ডাবল ট্ৰিপল হৈ যায়, মই আৰু কাম কৰিব পৰা হৈ যাওঁ। সমালোচনাটো মই একদম মোৰ কাৰণে, মই কোনোবাই মোক সমালোচনা কৰিছে, মই মন মাৰি বহি থকা বিধৰ প্ৰাণী নহয়ে। মানে মই সমালোচনা কৰিছে, মই আৰু কি কৰি পেলাই তোক জ্বলাম, সেইটোহে মোৰ কথা। সমালোচনাক আপুনি পুৰা পজিটিভলি লয়? মই পজিটিভলি লওঁ। এবাৰ এনেকা হৈছে তোমাৰ 2021 চনত মোৰ এটা ইনচিডেণ্ট হৈছে। সমালোচনা হয়নে এইটো কি হ'ব মই নাজানো একচুৱেলি। এইটো তোমাৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুৰেদি হৈছে, ফেচবুকত। তোমাৰ কি হৈছে, মই গুৱাহাটী যাম, গুৱাহাটী যোৱাৰ দুদিনমানৰ আগৰ কথা। মই এখন বেকাৰী, মই কৈছো তোমাক, বেগভিলাত মই কেক দি আছিলো। তাৰ যিটো ভাইটি হয়, মানে ল'ৰাটো কেক নিবলৈ, সি মানে মোক কেক কেইটামান ফটো দিলে। ফটো দি ক'লে, চন্দনা চাওক ইমান ধুনীয়া লাগিছে কেককেইটা। মই বোলো সঁচাকে দেই, মোৰ মানে ভাল লাগিলে কেককেইটা। মই এতিয়াও থৈ দিছো পোষ্টটো চুমি। মই পোষ্ট কৰিছিলো যে ইমানখিনি পাৰফেক্ট মই হোৱাগে নাই সেই কেককেইটা দি পেলাই। আৰু মই নাজানো সেই কেককেইটা কোনে বনাইছে, কি কথা। মই ইমানখিনি মই পাৰফেক্ট হোৱাগে নাই, মানে মই কেককেইটাক ডিছৰেছপেক্ট কৰিলো নি? মইতো ৰেছপেক্টহে কৰিছো, মই ইমানখিনি পোৱাগে নাই। কিছুমান মানুহে কথা বুজি নাপায় নহয়, বুজি পোৱা নাই। মোৰ ফেচবুকত মই পোষ্ট কৰিছিলো যে ইমান ধুনীয়া লাগিছে কেককেইটা, মই আজিলৈকে ইমানখিনি পাৰফেক্ট হোৱাগে নাই, কিন্তু মই তেতিয়াও তাতকে বেছি পাৰফেক্ট। মোক নাজানিব পাৰে মানুহে। সেই পোষ্টটো কৰাৰ পিছত তোমাৰ, মই নামটো নলওঁ, এগৰাকী যোৰহাটৰ এগৰাকী উদ্যমী ছোৱালী, মোতকে সৰু হ'ব চাগে, কেক বনায় তেওঁ এতিয়া কেতিয়াবা যদি তেওঁ মোৰ কথা জানিছেও, তেওঁ চাগে মোলে বেয়া লাগিব পায়। মানে মই কোন তেওঁ এতিয়াহে জানিছে। মানে তাৰ পৰা তোমাৰ কি হৈছে, সেইটো সময়ত তোমাৰ মৃদুল দা, লাকিহঁতে বহুত মোক মানে ছাপোৰ্ট কৰে, তেওঁলোকে পোষ্ট কৰি থাকে। মই চোৱা ফেচবুকত পোষ্টটো কৰিলো, মই গুচি গলো, মই নাজানো দুদিনৰ পিছলৈকে, মই গম পোৱা নাই যে তাত ইমান ডাঙৰ এখন যুদ্ধ চলি আছে। তেওঁ মানে কৈ আছে, এই মানুহগৰাকী মিছলীয়া, লোকৰ কেককেইটা নিজৰ বুলি পোষ্ট কৰিছে, এইকেইটা মই বনোৱা কেক বুলি।
তেওঁ হেতু তাত লিখা বাক্যটো তেওঁ বুজি নাপালে তাৰ পিছতে কি হৈছে তোমাৰ মই গুৱাহাটী যাব লাগে কাপোৰ প্ৰেছ কৰিছো মই ৰাতিপুৱা মোৰ গাড়ী আছে হা 11টা বজাত মই কেক চেক বনাই আজৰি হৈছো মই মানে 3 দিনৰ কাৰণে কেক বনাই থৈ গৈছো হেতু টাইমত জুস বেলেগ আৰু কাপোৰ মই প্ৰেছ কৰি আছো মোৰ ভাইটি এটা আছে সাফৰোজ ইছলাম বুলি সি মানে ফোন কৰি মোক কৈছে যে বা হেৰি নহয় এজনী কোন বহুতে মোক WhatsAppত কৈছে এই মানে কেলে এনেকে আপোনাৰ কথা লিখিছে জুনে মোক জানে হেতু কৈছে মই একদম শক সুমি মই চাইছোগে এতিয়া মই এটা কাক কি কম মই মোবাইলটো সুইচ অফ কৰি থৈ দিলো মই একো ভবা নাই সুমি মই কাইলে গুৱাহাটী যাব লাগে আৰু মোক নাপাই মোৰ মানে তোমাৰ ভিন্ডো ফোনটো ফোন কৰি পেলাই মানে কোনোবা কৈছে কোনে লিখিছে ইমান বেয়া কেটাই কথা তাৰ পিছত মই ৰাতিটো ভাবিলো মই চিন্তা কৰিলো টোপনি গলো মই ৰাতিপুৱা মই গাড়ীত উঠি গুৱাহাটী গৈ থাকোতে মই তোমাৰ যেতিয়া মই কাজিৰঙা পাইছো তেতিয়া মই মানে মোৰ মগজতে মই ভাবিছো যে নাই মই প্ৰত্যুত্তৰটো দিব লাগিব মানে তাৰ পিছত মই গৈ পেলাই তেওঁ কাৰবাক কমেন্ট কৰা মৌচুমী সিং বুলি এজনী ভন্টি আছে ছোৱালীজনী আছে তাই তুমি পাইছিলা মৌ চকলেট আমাৰ ইন্ডাস্ট্ৰিত পাইছিলা তুমি ট্ৰেডিংত তাই আহিছিলে খুব ভাল তাই মোৰ লগত তাই মানে মোৰ কিবা ফটোত তাই কমেন্ট কৰি থৈছে চন্দনা বা ইমান ভাল কাম কৰিছে বুলি তাই মৌচুমী সিংৰ কমেন্টত তাই ইমান বেয়াকে মোৰ কথা লিখি দিছে মানে মই গৈ ডাইৰেক্ট কমেন্টতে তেওঁ কলো আৰু মই মানে মই ইনবক্সও কৰিছো তেওঁ মই প্ৰথমতে সৰি কৈছো কাৰণ মোৰ শিক্ষা আছে পাই মই পঢ়া শুনা মানুহ এগৰাকী ওয়েল এডুকেটেড মই ওয়েল মানে এডুকেটেড ঘৰৰ পৰা মই বিলং কৰো মই মানুহক কেতিয়াও মিসবিহেভ নকৰো মানে মই তেওঁ এটাই কৈছো যে তুমি পোষ্টটো ভালকে পঢ়িলা নাই স্ক্ৰিনশ্বট মাৰি দিছো মই ইমানখিনি পজিটিভ ইমানখিনি মই মানে পাৰফেক্ট হোৱা নাই মানে তোমাক মই ডিসৰেসপেক্ট কৰা নাই তোমাৰ কেকটো মই মোৰ বুলি পোষ্ট কৰা নাই ক্লিয়াৰ হৈ আছে তাত মই কৈছো যে এই কেক গিটা বহুত ধুনিয়া এই কেক গিটাৰ সমান মোৰ কেকটো পাৰফেক্ট হোৱাগে নাই আৰু তুমি বনোৱা নে কোনে বনোৱা বুলি মই নাজানোৱেই এইগিটা কেক আমুকে মোক দিছিলে মই মানে স্ক্ৰিনশ্বট হোৱাটছএপত দিয়াই হেতি দেখাই দিলো পিছত মোক বাৰু ছোৱালীজনী সৰি কলে কিন্তু মানে সেই কথাটোৱে মোৰ খুব মনটো চুই থাকে মোৰ খুব বেয়া লাগে এনেকুৱা অসমীয়া ছোৱালীজনী হৈ এনেকে মানুহক ক'ব পাৰে নেকি আজি তাই ক'ত আছে তাই কি কেক বনাইছে নাজানো কিন্তু মই বহুত দূৰ গৈছোগে মই ভাল কাম কৰি আছো মই জানো মই যদি এনেকে থাকো এনেকে ভাল কাম কৰি থাকো মই বহুত দূৰ যাব পাৰিম মই কোনো মানুহক নথগো আৰু হেদিনাই মই মোৰ নিজৰ কানত ধৰিছো মই কেতিয়াও কোনো মানুহৰ একো বস্তু মই পোষ্ট নকৰো মোৰ ফটো চোৱা যাৰে মন যায় তুনে পোষ্ট কৰে মই কেতিয়াও কাকো নকওঁ যে কিয় পোষ্ট কৰিছা কি কৰিছা মোৰ বুলি আৰু মই তাত মই কোৱাই নাই এইটো মই বনাইছো বুলি কোৱা নাই মই কৈছো যে ইমান ধুনিয়া পাৰফেক্ট হৈছে ইমানখিনি পাৰফেক্টনেছ মোৰ অহা নাই তেওঁ বুজিয়ে নাপালে গতিকে এটো এটা তোমাৰ সমালোচনাই হয় কিন্তু হেতু ভালৰ কাৰণে হৈছে মানে ভালে হৈছে হেতু মই পজিটিভলিয়ে ললো মই হেতু মই তোমাৰ হেৰি কৰা নাই যে তেওঁ মোক মিসবিহেভ কৰিলে মই কৰা নাই আৰু তেওঁ মিসবিহেভ কৰিলে মই খুব পলাইটলি তেওঁৰ লগত মই কথা পাতিছো মই ফোন নাম্বাৰ লৈ তেওঁক ফোন কৰিছো মই মোৰ গাত দুখ নাই তথাপিতো মই সৰি কৈছো সৰি কবলেও মানুহৰ গটছ লাগিব গম পাইছা দিল লাগিব মই সৰি কৈছো যে মই আপোনাৰ ফটো কিখন মই জানা নাছিলো এটো কথা মই ক্লিয়াৰ কৰিছো তাৰ পিছত তেওঁ বহুতবাৰ ফোন কৰিলে মই ৰিসিভ কৰা নাই মই মোৰ কবলগিয়াখিনি মই কৰি দিলো ক্লিয়াৰিফাই কৰিলো আৰু মই কৰা নাই গতিকে এনেকুৱা সমালোচনা হেতুৱে হৈছে আৰু মোৰ লগত এনেকুৱা একো হোৱা নাই নাই কেতিয়াবা সমালোচনা আহিলো ধুনিয়াকে পজিটিভলি গ্ৰহণ কৰি ললে মই পজিটিভ সমালোচনা মানে পজিটিভ বুলিয়ে ধৰিব লাগে ভাল কিবা এটা হৈ আছে হ'ব গৈ আছে বুলি মানে ধৰিব লাগে আৰু এটা ইনসিডেন্ট এনেকুৱা হৈছে নোহোৱা নহয় আমাৰ 24 চনত তোমাৰ 15 আগষ্টত মানে তোমাৰ ডিস্ট্ৰিক্টৰ পৰা এটা এৱাৰ্ড দিয়াৰ কথা আছিল মই গম পালো পিছত মোৰ নামটো কাটি পেলাই বেলেগৰ নাম ভৰালে একো নাই বাৰু এটো মই এৱাৰ্ডৰ কাৰণে একদম চেকুৰা মানুহ নাই আৰু পিছত মোক মানে মোক কলত মই কৈছো মই সাগে ডিজাৰ্ভ নকৰো কিন্তু 24 চনত মই এটা আন্তৰাষ্ট্ৰীয় এৱাৰ্ড পালো মই ইমানখিনি এৱাৰ্ড পাইছো মানুহে মাটি নি পেলাই সন্মান জনা গামুছাখনৰ ভাৰটো মই বুজি পাওঁ মই ইমান আজিলৈকে গামুছা পাইছো মই এখন গামুছাও ইউজ কৰা নাই মই ধুনিয়াকে থৈ দিছো বা সাৰ্টিফিকেটবোৰ মই থৈ দিছো মই এতিয়া ঘৰটো বনাইছো কেক ৰুমটো হ'ব তাত মই ধুনিয়াকে সজাম মই এইবোৰ সব মোৰ নিজৰ সপোন নিজৰ হয় আৰু মই জানো মই যত মোৰ যোগ্যতা আছে তাত মোক কোনো ৰখাব নোৱাৰে আৰু কৰবাত যদি মোৰ যোগ্যতাখিনি অকনমান কমি হৈ আছে তাত মোক নালাগে মই আৰু তুমিও যদি মোক কেতিয়াবা কিবা এটা কোৱেশ্চন কৰা যোনটো উত্তৰটো মই ভালকে নাজানো সেই প্ৰশ্নটোৰ উত্তৰটো মই তোমাক কেতিয়াও নিদো মানে মই নকওঁ যে তুমি এটো এনেকুৱা হ'ব মই তোমাক কম যে তুমি মই চাব লাগিব নহলে তুমি এটো মই ভালকে নাজানো তোমাক মই ৰিজাল্টটো দিব নোৱাৰিম বস্তু তেনেকুৱা নজনাটো লাজৰ কথা নহয় নজনাটো একো ডাঙৰ কথা নহয় শিকিবলৈ বহুত টাইম থাকে কিন্তু অভাৰ কনফিডেন্ট তোমাৰ অভাৰ স্মাৰ্ট এই অভাৰ লাগি থকা বস্তুবোৰে মানুহক অভাৰ ডেঞ্জাৰ মানে বহুত বিপদলৈ লৈ যায় কেতিয়াবা হয় আমাৰ এষাৰ বাক্য আছে প্ৰায় শুনি থকা হয় যে পথাৰ আমাৰ বজাৰ আমাৰ এই বাক্য শাৰী আজিৰ সময়ত
সম্পূৰ্ণৰূপে সফল হৈছে বুলি আপুনি ভাবে? সম্পূৰ্ণৰূপে সফল হোৱা নাই, 60% হৈছে মোৰ মতে। 60% হৈছে, কাৰণ বহুখিনি ল'ৰা ছোৱালী ওলাই আহিছে কাম কৰিবলৈ। বহুত মই দেখিছো, মই শিৱসাগৰ গ'লেও চাওঁ, কেইখনমান ফুডছৰ দোকান দেখিছো, ডেকা ডেকা ল'ৰা কেইটামানে, সৰু সৰু ল'ৰা কেইটামানে কৰিছে, বা আজিকালি সেই থলুৱা বস্তুবোৰ লৈ পেলাইও মানুহে কাম কৰিছে। কিন্তু 60%, 100% হোৱা নাই। 100% হৈছে বুলি ক'ব নোৱাৰো মই। পথাৰ আমাৰ, বজাৰ আমাৰ, সেইটোতো ময়ো কৰি আছো, আমাৰ থলুৱা বস্তু এটা বনাই মেলি পেলাই বিক্ৰী কৰি আছো। কিন্তু মই এইটো তোমাক ক'ব নোৱাৰো শিৱসাগৰ ডিষ্ট্ৰিক্টত মোৰ বস্তু বেছিকে বিক্ৰী হয় বুলি। বাহিৰতে হৈছে চাগে বহুত। আপুনি এনে ভাবে নাই বাৰু আমাৰ মানুহখিনিয়ে, মই সকলো কথা কোৱা নাই বাৰু, নহ'লে আকৌ কোনোবাই গাত পাতি ল'ব পাৰে, কিন্তু এনেকুৱা হয় আমি বাহিৰৰ বস্তু এটাৰ প্ৰতি যিমান দুৰ্বল, আমাৰ নিজৰ বস্তুটো সেইটোৱে আমি মানে বাহিৰৰ বস্তুটোৰ প্ৰতি আমাৰ যিমানখিনি আসক্তি নহয়, আমাৰ ঘৰুৱা বস্তুতে এইটো আমাৰ বাৰীতে পায় কিনো, সেই বস্তুটোৱে আমাক বহুখিনি কিন্তু পিছ পেলাইছে, বহুত পেলাইছে। তোমাৰ ঔটেঙাৰ গুৰিৰ পৰা কিবা বনাইছে বাহিৰত, তুমি ভাবাচোন, আমাৰ ঔটেঙা বাৰীত পৰি পৰি থাকে মানুহৰ ঘৰত ন, নাখায়। আমি যদি মগজটো মাৰো বাৰু, চোৱাচোন, ৰ মেটেৰিয়েলে গোটেই ভৰ হৈ আছে, কৰ্দৈ, জলফাই এইবিলাক পৰি পৰি থাকে। আমাৰ যিখিনি খাবলৈ চব ঔষধি গুণ থাকে। এতিয়া ৰাজিয়াবাগটো তুমি জানা, ৰাজিয়াবাগ কিমান ভাল কাম কৰি আছে, কিমান ধুনীয়া ধুনীয়া প্ৰডাক্ট বনাইছে। মই বহুত ভাল পাওঁ তাইক, ইমান মই ৰেচপেক্ট কৰো, নিজৰ বা হয়, আৰু তাই বহুত ভাল কাম কৰিছে, ভাল লাগে। সেনেকে যদি মানুহে যদি কৰিব পাৰিলেন কিমান ভাল হলতেন। বেলৰ চৰবত, কোমোৰাৰ জুচ, এইটো ভাবিব নোৱাৰা কথা এটা না, ইউনিক প্ৰডাক্ট হয়। সেইটো তোমাৰ ৰাষ্ট্ৰীয় পৰ্যায় পাইছেগে, মানুহে চিনি পাইছে। AGL-ত ৰাজিয়াবাৰ সেইখিনি বস্তু চিলেকশ্যন হৈছে। মই মানে মোৰ বা বুলিয়ে তোমাৰ কোৱা নাই, কিন্তু সেই বস্তুবোৰৰ গুৰুত্বটো মানুহে বুজিব পাৰে। সেই ৰাজিয়াবাৰ চাগে কোমোৰাৰ জুচ, বেলৰ চৰবত চাগে আমাৰ ইয়াত বিকিয়ে নহয়, বাহিৰত যিমান বিক্ৰী হ'ব, বাহিৰৰ মানুহ সেইটো যদি বাহিৰা ফ্ৰুটি কোম্পানী বা কোনোবা এটা যদি খাই দিব দিলেহেঁতেন, তেতিয়া আমাৰ ইয়াত খাই দিব। সেইটো কাৰণেতো মানুহবোৰ ইমান অসুখীয়া হৈ বেমাৰী হৈ পেলাই সেইটো কাৰণে আমাৰ উদ্যোগীখিনি অকমান পিছ পৰি থাকে নেকি বাহিৰৰ তুলনাত। কাৰণ আমাৰ ইজনৰ সিজনৰ মাজত মিলাপ্ৰীতি নাই। তোমাক ক'লোৱে নহয়, যাকে কেক শিকিছে সেইকাৰণে দেৱৰাণী বি আহিছে, উল্টাই পঠাই দিছে, মই নোৱাৰিম বুলি দেই বাইদেউ কৃষ্ণ বুলি। এটা প্ৰডাক্ট যেতিয়া আমি মাৰ্কেটত উলিয়াই দিওঁ, মানে মই আপোনাৰ যুৱ প্ৰজন্মখিনিক ক'ব কৈছোঁ, কাৰণ তেওঁলোকেও আমাৰ এই ভিডিঅ'টো চাই হয়তো আপোনালোকৰ যোগাযোগ কৰিব পাৰে যে আমি বেকাৰী, মই বেকাৰী বুলিও কোৱা নাই, যিকোনো ধৰণৰ ব্যৱসায় কৰিবলৈ, বা মানে কোনকেইটা দিশৰ ওপৰত প্ৰথমতে বেছি গুৰুত্ব দিব লাগিব? প্ৰথম কথাটো হৈছে, আমি যিহেতু খোৱা বস্তু বনাম, আমি বস্তুটো বনাওঁতে তাৰ কোৱালিটিটো ফাৰ্ষ্ট কোৱালিটি। আমি কেতিয়াও প্ৰথমতে কোৱান্টিটিত যাব নালাগে। যদি তোমাৰ কোৱালিটি ভাল হয়, কোৱান্টিটি অবভিয়াছলি বাঢ়িব। মানে কোৱান্টিটিত তুমি প্ৰথমতে নাযাবা, প্ৰথমে কোৱালিটি। আমি প্ৰথমতে এইটো চাব নালাগে যে আমাৰ বস্তু কিমান বিক্ৰী হৈছে, আমি এইটো চাব লাগে আমাৰ বস্তুটো কিমানে ভাল পাইছে। কেতিয়াবা এনেকুৱা হয় ব্লাইণ্ডলি আমি বস্তু কিনো, তোমাৰ হয়নে নহয় মই নাজানো। আমি কেতিয়াবা বজাৰ কৰিব গৈছো, আমাৰ কিনিবলগীয়া নাই, আমি বস্তু এটা দেখিলো, আমি কিনি লৈ আহিলো। আমি কিন্তু পিছত আহি পেলাই হেত এইটো আমি কিনিব নালাগিছিলে, হয় নাই? প্ৰতিজন মানুহৰ হয়। গতিকে সেইটো হ'ব নালাগে, কোৱালিটি। তাৰপিছতে তোমাৰ পেকেজিঙৰ কথা মই কৈ আছো, এটা ভাল পেকেজিং হ'ব লাগে, লেবেলিং হ'ব লাগে, ব্ৰেণ্ড এটা হ'ব লাগে। তাৰপিছত তোমাৰ ব্ৰেণ্ডিং, পেকেজিং, লেবেলিং এইকেইটা জৰুৰী, এইকেইটা লাগিবই। সেইকেইটা নহ'লে তোমাৰ বস্তুটো যদি দেখিবলৈ ভাল নহয়, বা আমি হাৱা যোৱা টেমা এটাত যদি ধৰা বিস্কুটৰ পেকেটে যেনিবা চিল নহয়, এয়াৰ টাইট নহয়, তাত যদি হাৱা গৈ আছে, যদি আমি ভেলিডিটি দিছো 2 মাহৰ, এইটো 10 দিনতে বেয়া হৈ যাব। সেনেকা হ'ব নালাগে। মানে সেলফ লাইফটো বজাই ৰখা এটা পেকেজিং হ'ব লাগে। আৰু আমাৰ পেকেটটোৱে এটা কাহিনী ক'ব লাগে। মানে ব্ৰেণ্ডিং আমি কৰিছো, আমাৰ যিটো লোগো হ'ব, আমাৰ যিটো ডিজাইন হ'ব, সেইটোৱে মানে এটা কাহিনী ক'ব লাগে। দেখিলে গম পাব লাগে এইটো কথা, এনেকুৱা হ'ব লাগে। এতিয়া আপুনি যোনখিনি ৰাইচৰ প্ৰডাক্ট বনাইছে বা মিলেটৰো কিবা বনাইছো কৈছে, বিস্কুট বনাইছে, কেনেকুৱা পাইছে বজাৰ? বহুত ভাল ৰেছপন্স। অসমৰ বাহিৰত, ইণ্ডিয়াৰ বাহিৰলৈও গৈছে, ভাল ৰেছপন্স। মই এইটো মানে বহুত এটা ডাঙৰ ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে মই ভাবিছো, আৰু যাতে একো মানে মানুহে মানে হেৰি পাব নালাগে, তোমাৰ বস্তু এটা খাবলৈ হেজিটেট হ'ব নালাগে, হেজিটেশ্যন যাতে নাহে। আৰু আমি তাত কি ইম্প্ৰুভ কৰিব পাৰো, নতুন বাৰু এটা এনেকা হ'ব নালাগে যে তোমাৰ একেটা বস্তুকে, এতিয়া আজিকালি মানুহে গুড ডে বিস্কুট খাব এৰি দিলে, বেয়া পোৱা হৈ গ'ল। এটা টাইমত গুড ডে বিস্কুটটো ভাল পাইছিলে, গতিকে মানে অপচনেল কিবা থাকিব লাগে। এনেকুৱা হ'ব নালাগে জহা চাউলৰ 3টা বিস্কুট
বনাইছো তোমাৰ সেই তিনটাকে বিকি আছো এনেকুৱা হ'ব নালাগে তাৰ অপচনেল আৰু জহা চাউলৰ বিস্কুট গিটা বা ৰেড ৰাইচৰ ব্ল্যাক ৰাইচৰ বা মিলেটৰ বিস্কুট গিটা অলপ এজেড মানুহে বেছি ভাল পায় তেওঁলোকৰ সুগাৰ আছে কিবা বাচ্চাটোৱে খাবলৈ আমি কি কৰিবলৈ আমি যদি পিজ্জাৰ বেসটো যদি মিলেটত বনাও মই বনাইছো পিজ্জাৰ বেসটো আমাৰ গ্লাছ কেকৰ মাজত আমাৰ যিখিনি তোমাৰ কেকৰ লেয়াৰ থাকে সেইখিনি যদি আমি মিলেটৰ দিও সেইখিনি যদি আমি ৰাইচৰ দিও তেতিয়া সেই সৰু বাচ্চা গিটাৰ আদত হৈ যাব ভাল বস্তুটো খোৱা গতিকে সেইবোৰ অকনমান চকু দিব লাগিব আমি মানে কি হয় উদ্যমী এগৰাকীয়ে কাম কেনেকৈ কৰে গম পাইছা কেনেকৈ কৰিব লাগে কামটো একেটাই হয় একেটা কামে তুমিও বিস্কুট বনাইছা মই বিস্কুট বনাইছো 10 জনে বিস্কুট বনাই ওয়েটো বেলেগ হ'ব লাগে ৰাস্তাটো বেলেগ হ'ব লাগে কৰাৰ ধৰণটো বেলেগ হ'ব লাগে মানে হেতু এটা তোমাৰ পজিটিভ হেৰি আনে জীৱনৰ অৰ্থ কি বুলি ভাবে জীৱনৰ অৰ্থ ভাল কাম কৰা কাম কৰা আৰু মই এনেকুৱা নহয় যে ভগৱান আছে চাব সেই কনসেপ্টটো মোৰ কাৰণে এটা ভুল কনসেপ্ট মই হেতু নলও কেতিয়াও মই এটাই জানো ভগৱানে তাকে চাব যোনে ভাল কাম কৰিব তুমি ভাল কাম কৰিবা ভাল ফল পাবা তুমি একো নকৰাকে বহি থাকা ভগৱানে তোমাক কৰ্মই ধৰ্ম ইয়েস এটো মোৰ কাৰণে জীৱনৰ অৰ্থ মই এটাই জানো মই ভাল কৰিম মই সদায় কেতিয়াও মই বেয়া কাম কৰিব নোৱাৰো মই ভাল কাম কৰিম ভাল ৰিজাল্ট আহিব হেতুই বাকি কেনেকুৱা লাগিলে আজি যা বহুত ভাল লাগিলে মই এজনী বেলেগ সুমি লগ পালো বহুত ভাল লাগিলে মোৰো ভাল লাগিলে বহুত কথা আজি পাতিলো তেনেকৈ সময় নোলাই আজি কিন্তু আমি তো এনেই কথা পাতি থাকো এনেকৈ আমি কথা নাপাতো কেতিয়াও এটো কাৰণে ভালে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা আছে সৃষ্টিলে মই এটো বিচাৰিম তুমিও আকাশ চোৱা মোৰে ছোৱালী হয় তাৰ মাজে কজে আপুনি আমাৰ যুৱ প্ৰজন্ম বুলি নহয় আমাৰ ৰাজ্যক কি ক'ব সকলোৱে কাম কৰিব লাগে মই এটাই কম ভাল কাম কৰক অকনমান আমি আমাৰ মগজুটো ইউজ কৰিব লাগে কামটো কোনে কেনেকৈ কৰিছে আমি চাব লাগে সদায় আমি সমাজখনে হক বজাৰখনে হক আমি ষ্টাডি কৰিব লাগে চাব লাগে ইয়াতে কি বিকি হৈছে কি নাই এই বস্তুখিনি অকনমান এনালাইজ কৰি যদি আমি সৰু যদি অকনমানি কাম এটাও যদি আৰম্ভ কৰো নহয় বহুত ভাল এটা ৰিজাল্ট আহিব মই এটো ভাবো মানে ঔদ্যোগিক জগতখন বহুত ওপৰলৈ গুচি যাব আৰু তুমি নাভাবিবা 10 বছৰ পিছত চাকৰি বাকৰি নাইকিয়া হৈ যাব উদ্যোগপতি গিটাই যোনে উদ্যমী হয় যোনে উদ্যোগী হয় হেগিটা মই ইয়াতে আৰু এটা কথা ক'বলৈ বিচাৰিছো তোমাক বিজনেস কৰা উদ্যমী হোৱা ডিফাৰেন্স আছে এগৰাকী উদ্যমী মানে বিজনেসম্যান নহয় আকৌ এই মানুহৰ ভুল কনসেপ্ট হয় উদ্যোগী হ'বলৈ কোৱা মানে তুমি ব্যৱসায় কৰিবলৈ কোৱা নহয় ব্যৱসায় আৰু উদ্যোগীৰ মাজত ডিফাৰেন্স এটো হয় তোমাৰ প্ৰতিজন উদ্যোগীৰ মাজত এগৰাকী ব্যৱসায়ী সোমাই থাকে কিন্তু প্ৰতিগৰাকী ব্যৱসায়ীৰ মাজত উদ্যোগী নাথাকে উদ্যমী নাথাকে তোমাৰ এক্সাম্পলটো দিছো মই 1 কেজি জহা চাউলৰ দাম 40 টকা মই সদায় নিজৰ এক্সাম্পল দি ভাল পাওঁ 40 টকিয়া তোমাৰ চাউলটো এজন বিজনেসম্যানে কি কৰিব পাৰে বাৰু তুমি ক'ব পাৰিবানে হেতু তোমাৰ এটো কৰিব খুব বেছি 60 টকা 70 টকা 40 টকাত কিনি আনি গাড়ীয়ে তে বিকিব এটা পাৰ্সেন্টেজত বিকিব এগৰাকী উদ্যমীয়ে ইমানখিনিলৈকে চিন্তা কৰিব পাৰে 1 কেজি জহা চাউলৰ পৰা বনোৱা বিস্কুট 600ত বিকিব পাৰে হেতুৱে হৈছে ডিফাৰেন্স হেতুৱে হৈছে মানে ক্লাছটো চোৱা তুমি কোৰ পৰা কলৈ লৈ যাব পাৰে হেতুৱে উদ্যমী হোৱাটো ইমান সাধাৰণ কথা নহয় মানে প্ৰতিগৰাকী উদ্যমী মই জানো তুমি এগৰাকী উদ্যমী তোমাৰ সদায় মগজত টিক টিক কৰি থাকে মই না নৰসিংহ বিস্কুট দেখিছো গতিকে আমি সদায় ভাবি থাকো না আমি নতুন কি কৰিব পাৰো আনে নকৰা আমি কি কৰো হেতু কিন্তু এগৰাকী ব্যৱসায়ীয়ে ভাবিব নোৱাৰে এগৰাকী ব্যৱসায়ী এতে ভাবিব কাৰ দোকানত কি বিক্ৰী হৈছে হে সেম বস্তুটো মোৰ ইয়াতো বিক্ৰী হওক এটো তেওঁ ভাবিব নোৱাৰে যে তাত নোপোৱা বস্তুটো আমি ইয়াত কি বিকিব পাৰো হয় নাই হেতুৱে ডিফাৰেন্স ওকে তেন্তে মানে আমি অনুষ্ঠানটো সামৰি মাৰিছো ধন্যবাদ থাকিল আকৌ ভৱিষ্যতে আপোনাৰ ডাঙৰ সপোনটোৰ লগত আমি আকৌ চিয়ৰ তেন্তে আজিলৈ আহিছো নমস্কাৰ তেন্তে আজি অনুষ্ঠানটো ইমানতে সামৰিছো আশা কৰিছো আপোনালোকে চাই ভাল পালে আৰু যদিহে ভাল পালে আমাৰ সৃষ্টিৰ যাত্ৰী হৈ ৰব লাইক শেয়াৰ কৰাৰ লগতে আৰু এটা কমেন্ট কৰি দিব আৰু যদিহে বাৰবাৰ কিবা জানিব বিচাৰে মোৰ লগত বা তেওঁৰ কন্টাক্ট নম্বৰ থাকিব আপোনালোকে যোগাযোগ কৰিব পাৰে তেন্তে আকৌ লগ পাম অন্য এগৰাকী অতিথিৰ সৈতে আজিলৈ আহিছো ধন্যবাদ